নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ বহুতে এনাৰ্জেটিক এটা খণ্ড হ'বলৈ গৈ আছে কিয়নো আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ এজন APSC অফিচাৰ বৰ্তমান তেখেত আমাৰ দলংঘাট ব্লকৰ BDO অৰ্থাৎ ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে তেখেতে সেই আসন অধিষ্ঠিত হৈ আছে সেই আসনত অলংকৃত কৰি থৈছে আহকচোন আমাৰ ৰিয়েল হিৰোসকল যিসকলে আমাক ৰিয়েল হিৰো হৈ পেলাই আমাক জীৱন বাটত আগবাঢ়িবৰ কাৰণে নানান সুবিধা তথা আমাক ৰক্ষণাবেক্ষণ দি আহিছে তেওঁলোক কেনেকৈ ৰিয়েল হিৰো হৈছে সেই কাহিনীটো জানিবলৈ চেষ্টা কৰোঁ এয়া সকলোকে চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত বীৰবল বৰ্মা ডাঙৰীয়াক নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ বহুত বহুত ধন্যবাদ আপুনি ইমান ব্যস্ততাৰ এটা মানে চাকৰি কৰি আছে তাৰ মাজতে আমাৰ জ্ঞান বাৰ্তা চেনেলটোলৈ তথা আমাৰ বৰ্তমান সমাজ তথা বৰ্তমান নৱপ্ৰজন্মলৈ যে আপুনি এটা ব্যস্ততাৰ মাজত এটা সময় দিছে তাৰ বাবে পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাক হয় আমি মোৰ তাতে অহাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ হয় ছাৰ ছাৰ মই জানিব বিচাৰোঁ আজি আপুনি এটা ব্লক ডেভেলপমেণ্ট অফিচাৰ অসম চৰকাৰৰ এটা সন্মানীয় পদত অধিষ্ঠিত আৰু আপুনি আপোনাৰ বাল্যকালতে এই সপোন দেখিছিলে মই সেই কথাটো জানিব বিচাৰোঁ নাই একচুৱেলি তেনেকৈতো ভাবি থোৱা নাছিলোঁ একচুৱেলি মই চাকৰি কেনেকুৱা পায় মই সেইটোও জনা নাছিলোঁ কাৰণ মোৰ মা দেউতা ক'বলৈ গ'লে অশিক্ষিত মোৰ দেউতাই মোৰ নিজৰ নামো লিখিব নাজানে মাও নাম লিখিব নাজানে মানে একদম পূৰা গাঁৱলীয়া খেতিয়ক আৰু মানে একদম অৰ্ডিনাৰী ক'বলৈ গ'লে মানে গাঁৱৰ মানে এই আৰু মানে খেতিয়ক আৰু গতিকে মই এই পৰ্যায়ৰ পৰা মই পঢ়া শুনা কৰিলোঁ মানে সময়মতে যিখিনি পৰ্যায় আহে প্ৰাথমিক স্কুল মানে মাধ্যমিক স্কুল উচ্চ এনেকৈ আহি মই একদম এই স্কুল লেভেলত পঢ়া শুনা কৰা সময়তো চাকৰি কেনেকুৱা পায় আমাৰ মোৰ কোনোবা খুৰী এনেকুৱা চাকৰি কৰা আমি তেনেকৈ হেৰি হোৱা নাই মানে সম্পৰ্কত অহা নাছিলোঁ গতিকে তেনেকৈ ভাবাটো মোৰ কাৰণে তেতিয়া মানে স্বাভাৱিক নাছিল মানে চাওক দৰ্শক ৰাইজ এজন ব্লক ডেভেলপমেণ্ট অফিচাৰৰ মুখত আমি শুনিবলৈ পাইছোঁ যে তেখেতে সৰুতে দেখাই নাছিলে যে তেখেত জীৱনত গৈ পেলাই ব্লক ডেভেলপমেণ্ট অফিচাৰো হ'ব আৰু তেখেতে ইতিমধ্যে কৈছে তেখেতৰ দেউতাকে নিজৰ নামটোও লিখিব নাজানে গতিকে সেই তেনেকুৱা এটা গাঁৱলীয়া পৰিৱেশৰ পৰা তেনেকুৱা পিতৃ মাতৃৰ সন্তান এজন আজি গৈ পেলাই অসম চৰকাৰৰ ইমান এখন মূল্যৱান আসনত অধিষ্ঠিত হৈছে আহকচোন আমি জানো কেনেকৈনো হৈছিল ছাৰ পোনপ্ৰথমে আপোনাৰ বৃত্তান্তটো জানিবলৈ পাই বহুতেই ভাল লাগিছে আৰু ইমান এটা পিছপৰা অঞ্চলৰ পৰা আপুনি আহি পেলাই আজি এখন আসন অলংকৃত কৰিছে তাৰ বাবে মই আপোনালোক আমাৰ বাবে দেৱতা সদৃশ ব্যক্তি আৰু আপোনালোকে ৰিয়েল হিৰো আপোনাক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ছাৰ মই জানিব বিচাৰোঁ আপোনাৰ ল'ৰালিকাল যেতিয়া আপুনি স্কুললৈ গৈছিলে আপুনি ক'ব পৰাৰ পৰা স্কুললৈ যাওঁতে আপোনাৰ সেই মনোবৃত্তিটো কেনেকুৱা আছিলে মনোবৃত্তি মানে তেনেকুৱাতো হেৰি নহয় মোৰ যেতিয়া ডাঙৰ হোৱাৰ পিছত মানে মা দেউতাই যেতিয়া আমি স্কুললৈ যোৱা সময় হ'ল বয়সটো হ'ল তেতিয়া মানে আমাক ক'লে যে ওচৰত যিখন নিয়াৰেষ্ট যিটো মানে প্ৰাথমিক বিদ্যালয় এইখনতে আমাক নামভৰ্তি দিলে তেতিয়া এইখন স্কুল মানে ভেঞ্চাৰ স্কুল আছিল তেতিয়া ভেঞ্চাৰ বুলি কয় আজি মানে চৰকাৰী নহয় প্ৰাইভেট নহয় আজিকালি কি হয় প্ৰাইভেট আৰু চৰকাৰী স্কুল আৰু প্ৰাইভেট এনেকুৱা থাকে তেতিয়া যিটো কি আছিলে ভেঞ্চাৰ স্কুল আৰু গভৰ্ণমেণ্ট স্কুল প্ৰাইভেট স্কুল তেতিয়া খুব কমেই আছিলে আমিতো প্ৰাইভেট স্কুল বুলি দেখাই নাছিলোঁ আগতে ভেঞ্চাৰ স্কুল আৰু চৰকাৰী স্কুল বুলি আমি গম পাইছিলোঁ কিন্তু মোক মানে চবচে 2 কিলোমিটাৰমান মানে হেৰিতে মানে মোৰ যিটো নিয়াৰেষ্ট যিটো প্ৰাথমিক বিদ্যালয় তাতে মোক নামভৰ্তি কৰালে তেনেকৈ অহা যোৱা কৰিলোঁ তাতে মোৰ LP স্কুলটো মই পাৰ কৰিলোঁ তাৰপিছত এই লাগালাগি তাতে মানে হেৰি আছে ME স্কুলখন আছে তাতে মই হেৰি কৰিলোঁ এতিয়া মানে কি আৰু এইখিনিতে ক'ব বিচাৰোঁ যে কি কয় আৰু মানে আপুনিতো গম পালে যে মই কোন জেগাৰ পৰা আহিছোঁ এই অঞ্চলৰ পৰা মানে কি হয় মই যিখন স্কুলত পঢ়িছিলোঁ মই এইখন LP স্কুল ME স্কুল তো মই তাতে যিটো মানে গাঁৱৰ স্কুলখনতে পঢ়িলোঁ তাতে মই মানে বেষ্ট ষ্টুডেণ্ট আছিলোঁ মানে LP স্কুল আৰু ME স্কুলটো আকৌ আপুনি যেতিয়া সুধিব যে মই আকৌ ওচৰত আমাৰ তেতিয়া হাইস্কুল নাছিলে আপোনাৰ হাইস্কুল সেইটোৰ কাৰণে অলপ মানে দূৰত যাব লাগে প্ৰায় আপোনাৰ 8-9 কিলোমিটাৰ হ'ব আৰু মোৰ ঘৰৰ পৰা দূৰ আছে মানে এইখন মানে ওচৰত মানে একচুৱেলি মই বড়ো মিডিয়ামত পঢ়িছিলোঁতো গতিকে বড়ো মিডিয়ামেই হওক এছামিছ মিডিয়ামেই হওক মানে ওচৰত তেনেকুৱা হাইস্কুল নাছিল কাৰণে মানে মই য'ত গৈছোঁ সেইটোৱেই নিয়াৰেষ্ট আছিলে এইটো মোৰ কাৰণে নিয়াৰেষ্ট নহয়
তেনেকৈ আৰু মানে আপোনাৰ যাৰ তেতিয়া মানে যাৰ হেৰি আছিলে চাইকেল আছিলে তেওঁলোকে চাইকেলেদি গৈছিলে, নহ'লে কোনোবা চাইকেলেদি যায় আৰু আধা ৰাস্তা বাছতো যায়। প্ৰায় 5 কিলোমিটাৰমান আপোনাৰ বাছত যাব লাগে আৰু অলপ চাইকেল যাব লাগে। কোনোবা চাইকেলেদি, আমি প্ৰায় চাইকেলেদি গৈছিলোঁ আৰু অহা যোৱা। ঠিক তেনেকৈ মোৰ স্কুলখিনি মোৰ পাৰ কৰিছোঁ। মই আপোনাৰ মেট্ৰিক পাছ কৰিলোঁ আপোনাৰ 2004-ত। তেতিয়া মই এইখন স্কুল মই বেষ্ট ষ্টুডেণ্ট আছিলোঁ, যদিও তেতিয়াতো আপোনাৰ ফাৰ্ষ্ট ডিভিজন পোৱাটো বহুত ডাঙৰ কথা আছিলে, কিন্তু ফাৰ্ষ্ট ডিভিজন মই পোৱা নাই তেতিয়া। তথাপি মই বেষ্ট ষ্টুডেণ্ট আছিলোঁ। অলপ কাৰণে মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ। ঠিক তেনেকুৱা মানে হেৰিটো সচৰাচৰ এনেকুৱা আৰু মোৰ সেইটো মানে শ্বৰ্টলি মানে স্কুল লেভেলটো। বহুত ভাল লাগিলে। চাওক দৰ্শক ৰাইজ, বিশেষকৈ নৱপ্ৰজন্ম তোমালোকক ক'ব বিচাৰিছোঁ, এজন বৰ্তমান ভিডিঅ' হৈ পেলাই যি আসন অলংকৃত হৈ কৰি আছে, তেওঁ কৈছে যে 8 কিলোমিটাৰ ৰাস্তা তেখেতে চাইকেল লৈ পেলাই স্কুললৈ অহা যোৱা কৰিছিলে, কিন্তু আজি প্ৰতিখন গাঁৱে 1 কিলোমিটাৰ আণ্ডাৰতে এখন স্কুল। তথাপিও আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি হেমাহি কৰে বা তেনেকুৱা ডাঙৰ সপোনেই নেদেখে যে ভৱিষ্যতলৈ গৈ পেলাই মই এটা ভাল পদত অধিষ্ঠিত হ'ম। তেনেকুৱা সপোন দেখিবলৈ আমাৰ সমাজৰ ল'ৰা ছোৱালীবিলাকে পাহৰি গ'ল। গতিকে এয়া আদৰ্শ, ৰিয়েল হিৰো, এই আদৰ্শসকলক আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁ নিজে 8 কিলোমিটাৰ ৰাস্তা চাইকেল মাৰি পেলাই, চাইকেল লৈ পেলাই 8 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰাৰ পাছতহে হাইস্কুলীয়া শিক্ষা সমাপন কৰিব পাৰিছিলে। গতিকে সেই উদ্যমটো লাগিব ছাৰ, নহয় জানো? গতিকে আপুনি যিটো উদ্যমেৰে চাইকেল লৈ পেলাই গৈছিলে, সেই মানে একাগ্ৰতাটো যদিহে থাকে তেতিয়াহ'লে নিশ্চয় সফল হ'ব পৰা। নহয়, তেতিয়া আমাৰ ট্ৰেণ্ডটো এনেকুৱা আছিল মানে। আমাৰ সময়ত এনেকুৱা নহয় যে মই অকল নহয়, আমাৰ এইটো সময়ত মানে প্ৰায় তেনেকুৱাই কৰিছিলে। আৰু যিবিলাক আমিতো প্ৰায় যিহেতু আমাৰ অঞ্চলত আমাৰ অঞ্চলত একে ধৰণৰ মানুহ আছিল মানে এনেকুৱা যে কোনোবা ধনী আছিলে, কোনোবা প্ৰায় একে লেভেলৰ মানুহ আছিল কাৰণে আমি মনত দুখ পোৱা নাছিলোঁ যে মই বহুত দুখীয়া হ'লোঁ বা কিবা এনেকুৱা ফিলো কৰা নাছিলোঁ। আমাৰ মনত এটাই আছিল যে আমি স্কুলত যাব লাগে, গৈছোঁ। এতিয়াহে আমি অলপ ভাবিলে ভাবোঁ আমাৰ সময়ত কি আছিল, এতিয়া কি আছিল। কিন্তু তেতিয়া আমি মনত একো দুখো নাছিল বা এটা আমি যে অকল আমিহে কৰিছোঁ তেনেকুৱা ফিল কৰা নাছিলোঁ। এইটো সময়ত আমি খুব একো মানে আমি এনজয় কৰিছিলোঁ। একচুৱেলি কষ্ট আছিল কিন্তু এনজয় কৰিছিলোঁ। গতিকে ছাৰে কিমান ধুনীয়া কথা এটা কৈছে, এনজয় কৰিছোঁ। মানে আমাৰ লগত ছাৰ যিটো বস্তু আছে মোৰ লগত, সেই বস্তুটোক লৈ পেলাই যদি মই ছেটিছফাইড হওঁ, ৰিগ্ৰেট কৰা নাযায়। হয়, আৰু এতিয়াও যিসকল দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী আছে, কেতিয়াও ৰিগ্ৰেট নকৰিবা, কেতিয়াও দুখ পোষণ নকৰিবা। যিটো আছে, চাইকেল লৈ যোৱা, খোজকাঢ়ি যাব পৰা, ভৰিখন দিছে ভগৱানে, ভৰি দি যোৱা, মুঠতে সফল হ'ব লাগে, নহয় জানো ছাৰ? বহুত ভাল লাগিলে। এতিয়া মই জানিব বিচাৰিম ছাৰ, আপুনি হাইস্কুলীয়া শিক্ষা সমাপন কৰাৰ পিছত আপুনি হায়াৰ ছেকেণ্ডেৰী বা কলেজীয়া শিক্ষা কেনেকৈ সমাপন কৰিছিলে? মই তাৰপিছত তেতিয়াতো আমাৰ কি হয়, মেট্ৰিক পাছ কৰাৰ পিছত মই কি কৰিলোঁ, মই যে কৈছিলোঁ আপোনাক যে মই যে 8 কিলোমিটাৰ 9 কিলোমিটাৰ যে পাৰ কৰি আহোঁ স্কুলত, তেতিয়া আপুনি মনত পৰিব 2004-ত খুব ডাঙৰ বানপানী হৈছিলে অল আছামত, বহুত ডাঙৰ বানপানী। তেতিয়া আমাৰ সেই ৰাস্তাখনো মানে ভাঙি পেলাই ব্লক হৈছিলে। তেতিয়া মই ভাবিছিলোঁ কি কৰা যায় এতিয়া, মানে মই ভাবিছিলোঁ মানে মোৰ আচল এইটো আমাৰ যিটো মেইন ঘৰটো হ'ল একচুৱেলি চিৰাঙত, খুৰা তাতে আছে। ভাবিছিলোঁ তাতে চিৰাং বিজনী তাৰপিছত মই ভাবিছিলোঁ তাতে খুৰাৰ লগত থাকি কিবা এটা সহায় ল'ম নেকি ভাবিছিলোঁ। তাৰপিছত কিবা কাৰণত মোৰ নহ'ল, কিন্তু মই এইটো চব হেৰি কৰি মই আকৌ নিয়াৰেষ্ট যিটো হায়াৰ ছেকেণ্ডেৰী স্কুল জুনিয়ৰ কলেজ বুলি কয়, নিয়াৰেষ্ট জুনিয়ৰ কলেজ তামোলপুৰ কলেজ বুলি কয়, তাতে মই আকৌ এডমিশ্যন ল'লোঁ। তেনেকৈ মই এডমিশ্যন ল'লোঁ 2 বছৰ, 2004 পাছ। তাৰপিছত মই 2006-ত মানে ফাইনেল দিলোঁ। তাৰপিছত 2006-ত যেতিয়া ফাইনেল দিলোঁ, মই তাতেও বেষ্ট ষ্টুডেণ্ট আছিলোঁ জুনিয়ৰ কলেজ। তাতে মই হায়েষ্ট মাৰ্ক পাই পেলাই মই কটন মহাবিদ্যালয়ত মই এডমিশ্যন ল'লোঁ। এই কটন মহাবিদ্যালয়তহে মোৰ আচল সপোনবিলাক আহিছে আৰু। কিন্তু মই আপোনাৰ মেট্ৰিক পাছ কৰি এইচ পাছ কৰাৰ পিছতো মই কি চাকৰি ল'ব লাগে, কি মানে কৰিম, একো মই কোনো কমনো নাই। মই তেতিয়া একো চৰ্চাও পোৱা নাই। খালি মোক মানে আমাৰ কিন্তু মই যদিও কৈছোঁ যে মোৰ স্কুলবিলাক ভেঞ্চাৰ স্কুল, মোৰ হাইস্কুলো আছিলে ভেঞ্চাৰ স্কুল, কিন্তু মোৰ হাইস্কুলৰ টিচাৰবিলাক বহুত যিকেইটা আছিলে বহুত ভাল আছিল। মানে যদিও তেওঁলোকে খুব মানে চৰকাৰী হেৰি নাছিলে, দায়িত্ব নাছিল যদিও, তেতিয়া মই এতিয়াও বহুত শ্ৰদ্ধা কৰোঁ যে আমাৰ ছাৰসকলক, যে তেওঁলোকে চৰকাৰী চাকৰি নাপাইছিল যদিও মানে ভেঞ্চাৰ স্কুল হ'লে আমাক বহুত বহুত হাই লেভেলৰ আমাক জ্ঞান দিছিল মানে। যদিও তেওঁলোকে আমাক মানে হয়, আমি এতিয়া জানো যে ছাৰহঁতৰ কিছুমান দুটা
কমি আছিল স্বাভাৱিকভাৱে থাকিব কাৰণ তেওঁলোকে ভেঞ্চাৰ স্কুল এটা মানে ফাইনেন্সিয়েল কনচাৰ্ণ আছে মানে আজিকালি জীৱন জীয়াই থকাটো চবৰ কাৰণে ইমান কঠিন তথাপি তেওঁলোকে যিমান পাৰে মেক্সিমাম লেভেলত তেওঁলোকে আমাৰ লগত ৰেগুলাৰকৈ আহি পেলাই আমাক বহুতখিনি আমাক এই হেৰিবিলাক যে তেওঁলোকে আমাক কি ভাল মানুহ হ'বৰ কাৰণে আমাক যথেষ্ট উৎসাহ দিছিল এই কথাখিনিয়ে মোক মানে এনাৰ্জি দিছে যে আপুনি মুঠতে ছাৰো নাজানে যে একচুৱেলি মোৰ ল'ৰা ছোৱালী কি হ'ব লাগে কিন্তু ছাৰহঁতে জানে যে ভাল মানুহ হ'ব লাগে এই কথাখিনিয়ে আৰু যেহেতু আমি বেকৱাৰ্ড জেগাৰ পৰা মানুহ এই বেকৱাৰ্ড জেগাৰ পৰা যে কমচে কম ভাল মানুহ ওলাব লাগে বুলি এই কিছুমান মটিভেশ্যনটো আমাৰ কাৰণে বহুত কামত দিছে সেই মৰ্মে মই মানে ভাল বস্তুটো হেবিট হৈ গ'ল ন মই ভালকৈ পঢ়া শুনা কৰা যদি হেবিটটো হৈ গ'ল এই হেবিটটো আহি কামত আহি গ'ল এতিয়া ছাৰহঁতে ভাবা নাছিল যে মোৰ লগত এতিয়াও যোগাযোগ থাকে যিটো হাইস্কুলৰ যিটো টিচাৰ্ছ আপোনালোকে মন কৰিব মই মাজে মাজে মিটিংবিলাকতো কওঁ যে আপোনাৰ টিচাৰবিলাকৰ হাইস্কুল লেভেললৈকে বহুত আপোনাৰ আচল হেৰিটো দিয়ে মানে বাকীবিলাকতো আপোনাৰ হাই লেভেলত কম বেছি হ'লেও চিলেবাছ পেছ কৰে কিন্তু আপোনাক এই স্কুল লেভেললৈকে আপোনাক বহুত জ্ঞানটো মানে গঠন হোৱাত বহুত মানে হেৰি সহায় কৰে ঠিক মই ফিল কৰিছোঁ যে মই এই যিটো মই পঢ়া হেবিটটো ভাল পঢ়া শুনা পঢ়া শুনা কৰি কি হ'ব কি মানে মই এইটো নাজানিছিলোঁ কিন্তু পঢ়া শুনা কৰিব লাগে বুলি কৰাৰ কাৰণে মই তেনেকৈ HS পাছ কৰিলোঁ 5th ডিভিজনত হেৰি তাৰপিছত কটন মহাবিদ্যালয় আহিলোঁ এইটো আৰু বেলেগ চেপ্টাৰ তাৰপিছত কটন মহাবিদ্যালয় আহিহে মোৰ মানে কিছুমান তাতে বহুত ষ্ট্ৰাগল আৰু এইটো কি ক'ম আৰু এইটোতো মানে বহুত ষ্ট্ৰাগল আছে ইয়াত মানে একচুৱেলি আপুনি গম পালে যে মোৰ মানে এটা ইলিটাৰেট আপুনি চাব কি মানে কেনেকৈ ল'ৰাটো এডমিশ্যন দিয়া সময়ত মোক সুধিব নাজানে যে একচুৱেলি যে তুমি কি ভাবিছা ক'ত এডমিশ্যন ল'বা মই উল্টা বুজাব লাগে আৰু মানে দেউতা মই এনেকুৱা ভাবিছোঁ কি কৰোঁ এতিয়া তাৰপিছত এনেকুৱা যে মানে তেতিয়াতো আছিলে মই পঢ়া শুনা নকৰোঁ আৰু সেইটো লাষ্ট মই কি হ'ব দেখা যাব তেনেকৈ মই দেউতাক মানে এটা কি বুলি ক'ম আৰু মানে দেউতা উল্টাকে মানে দেউতা মই আৰু তুমিতো নোৱাৰিবা মানে চাওঁ আৰু চেষ্টা কৰোঁ এতিয়া আৰু হ'লে হ'ব নহ'লে নাই তেনেকুৱা মানে দেউতাক উল্টাকে মই চেষ্টা কৰি পেলাই দেউতাই তাৰপিছত তই আৰু কি কোৱা ভুল নকয় মানে একো আপত্তিও নাই হেৰিও নাই মানে মই তেনেকৈ বহুত তাত এংকেল বহুত আছে মই মানে কটন মহাবিদ্যালয়ৰ পৰা মোৰ একচুৱেলি পৰিৱেশ নাছিল ঘৰত ক'বলৈ গ'লে মই কটন মহাবিদ্যালয় কেনেকৈ পঢ়িছোঁ আপোনালোকে যদি যায় যে আপোনাৰ ল'ৰাটো যে কটন মহাবিদ্যালয় যে পঢ়িছে তেওঁ কেনেকৈ পঢ়িছে দেউতা এইটো ক'ব নোৱাৰিব ময়ো কিছুমান কথা এতিয়াও মই দেউতাহঁতক কোৱাও নাই আৰু ক'বলগীয়া এনেকৈ ফৰ্জাও অহা নাই বা দেউতাহঁতো গম পায় আৰু ল'ৰাটো কিবা এটা মেনেজ কৰিছে আৰু তেনেকুৱা ভাবে কিন্তু আজিলৈকে ক'বলৈ গ'লে মা দেউতাই মানে কি চৰ্চত যে পৰিলে কেনেকৈ যে পঢ়া শুনা কৰিলে মানে দেউতাহঁতে এতিয়াও মানে এনচাৰ নাই ঠিক তেনেকৈ মই কটন মহাবিদ্যালয়টো মই 2000 হেৰিত আপোনাৰ তাতে মই BA কৰিলোঁ MA কৰিলোঁ মই একচুৱেলি কটন মহাবিদ্যালয়ৰ পৰা পাছ কৰি মই দিল্লীত যোৱা বহুত সপোন আছিল তাৰপিছত মানে দিল্লীত যাব নোৱাৰাৰ কাৰণে মই আকৌ তাতে MA কৰিলোঁ আৰু তাৰপিছত কিবা কৰি MA কৰিলোঁ তাৰপিছত এই মই কটন মহাবিদ্যালয়ত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াহে মোৰ মানে এই আপুনি যি ক'লে যে অৰ্থনীতি প্ৰথম যিটো প্ৰশ্ন কৰিছিলে আপুনি BDO হ'ব আৰু কিবা সপোন আছিল এই যিটো এনচাৰ ইয়াতে আহিব এতিয়া মই এতিয়া কটন মহাবিদ্যালয়ত মই যেতিয়া পঢ়া শুনা কৰিছোঁ আপোনাৰ কটন মহাবিদ্যালয়ত এনেকুৱা বস্তু আপুনি কি বিচাৰে তাত পায় কটন মহাবিদ্যালয়ত আজিকালি মই নাজানো কি পৰিৱেশ আজিও থাকিব অভিয়াছলি আমাৰ সময়ত আপুনি কি বিচাৰে তাত পায় আপুনি কি হ'ব বিচাৰে ৰাজনীতি হ'ব বিচাৰে নে বেয়া মানুহ হ'ব বিচাৰে নে সাহিত্যিক হ'ব বিচাৰে না অফিচাৰ হ'ব বিচাৰে না মানে যিকোনো হেৰি আপুনি প্ৰতিটো ছেগমেণ্টত আপুনি এইখিনি আপুনি যদি বিচাৰিব জানিলে আৰু অভিয়াছলি বিচাৰিবই মানুহে তাতে কোনোবা এটা লাইনত যাবই এই লাইনত আপুনি পাবই ঠিক তেনেকৈ মই সেই মানে আপোনাৰ কটন মহাবিদ্যালয় কি হয় প্ৰত্যেক বছৰে যেতিয়া UPC পাছ ৰিজাল্ট দিয়ে UPC ৰিজাল্ট দিয়ে নহয় আপোনাৰ IAS ৰিজাল্ট দিয়ে IAS ৰিজাল্ট দিলে কি হয় মানে কোনোবা আছু মানুহ হওক বা কটন মহাবিদ্যালয়ৰ কোনোবা এটা বিভাগৰ মানে প্ৰফেচাৰবিলাকে এটা এই IAS পাছ কৰা সেইবিলাকক সম্বোধন দিয়ে আৰু এটা ইণ্টাৰেকশ্যন বা মটিভেশ্যন এটা হেৰি চ'ৰ্চ আমাক দিয়ে এই স্কোপটো মই ল'ব জানিছিলোঁ আৰু তাতে মোৰ তেতিয়া মই ভাবিছিলোঁ যে মই UPC দিম সপোনটো তেতিয়া মই বহুত ডাঙৰ আছিল এতিয়া আপুনি যিটো কৈছে মই সপোনটো এতিয়া মই একচুৱেলি মই হেৰি হোৱা নাই একচুৱেলি মই UPC মোৰ টাৰ্গেট আছিলে এই IAS কিন্তু আমাৰ কাৰণে এইটো ক'বলৈ খুব মই এতিয়াও মই মানুহৰ আগত ক'বলৈ বেয়া লাগে যে মই IASৰ সপোন আছিল
কিন্তু মই এইটো এনেকুৱা UPSC কাৰণে মই ট্ৰাই কৰিছিলোঁ এবাৰ মই মেন্সো লিখিছিলোঁ তাৰপিছত তেনেকৈ লাষ্টত মই আপোনাৰ কি বুলি কয় UPSCটো ট্ৰাই কৰিলোঁ তেতিয়া আমাৰ এটা আছিলে কি মানে APSC মই ভাবিছিলোঁ কিয় মানে আমাৰ তেতিয়া চবৰে মুখে মুখে আছিল যে APSC নাপায় পইচা দিবই লাগিব তেনেকুৱা এটা চবৰে মুখে মুখে আছিল আৰু আমি শুনাও নাছিলোঁ যে ঘৰৰ কোনোবা APSC পাছ কৰিছে আজিকালি যেনেকৈ সম্বৰ্ধনা দিয়ে এটা এটা হেৰি হয় উৎসাহ পায় তেনেকুৱা এটা পৰিৱেশটো নাছিলে এইটোতো বেছি দিন হোৱা নাই এইবিলাক আপোনাৰ 2000 এইটো ক'বলৈ গ'লে 2016 আগত 2016 পিছতহে অলপ এইটো এতিয়া ট্ৰেণ্ডটো আহিছে APSC যে মেৰিট বেচিছত হয় খবৰ নালাগে মই এতিয়া চৰকাৰী বিষয় আছে ক'ব নালাগে তথাপি মই ক'লোঁ বস্তুটো বাস্তৱ আছিল যেতিয়া গতিকে 2016 আগতো সেইটো কথা মই ভাবিছিলে মই যেতিয়া UPSC ফিল্ডত দি থাকোঁতে এনেকৈ থাকোঁতে মই ওলাইছে যেতিয়া মই 2014 এপ্লাই কৰিলোঁ দেচোন এপ্লাই কৰি চাওঁ পাব পাৰে নাপাব পাৰে বুলি তাৰপিছত মই 2014 মই এপ্লাই কৰিলোঁ তাৰপিছত কৰি পেলাই এইটো এক্সামটো আপোনাৰ দীঘলীয়া প্ৰচেছ প্ৰিলিমিনাৰী হ'ব মেইনছ হ'ব ইণ্টাৰভিউ হ'ব দীঘলীয়া প্ৰচেছ মানে 2 বছৰমান টাইম লয় 2014 ওলাইছিলে জানুৱাৰীটো তাৰপিছত আপোনাৰ নটিফিকেশ্যনটো ওলাইছে 2014 এইটো এক্সামটো ৰিজাল্ট ওলাইছে 2016 মই 16 মই APSC যিটো SS এক্সাম SS মই পোৱা নাই কিন্তু মই কৰ্পৰেটৰক হিচাপে মই বাছনি হৈছিলোঁ তেনেকৈ মই 2016 মই চাকৰি পালোঁ তাৰপিছত মই আৰু 2000 এনেকৈ আৰু 2016 পৰা মই আকৌ আহি আপোনাৰ আকৌ আপগ্ৰেড হ'ব বিচাৰিছিলোঁ বয়স আছিল যেতিয়া মই তেতিয়া বয়স আছিল কাৰণে মই আকৌ UPSC দিছিলোঁ তাৰপিছত UPSCটো মই কিবা কাৰণত আৰু মই আৰু বেছি ঠাই নকৰি নাথাকিলোঁ এতিয়া আমাৰ কাৰণে ধৰি লওক যেতিয়া আপুনি একেবাৰে চাকৰি কৰা মানুহ নাই তেতিয়া আপুনি চাকৰি কৰিলে এটা বাৰ্ডেনবিলাক লাইবিলিটিবিলাক বহুত আহে মা দেউতা ভণ্টি দাদা তেনেকুৱা মানে ঘৰৰ এটা লাইবিলিটি আহে কিছুমান এইটো আৰু সেই আৰু তাৰপিছত কিবা কাৰণত মই আৰু UPSCটো খুব বেছি মানে আগত যেনেকৈ মই ফুল টাইম দিব পাৰিছিলোঁ তেনেকৈ দিয়া নহ'ল তথাপি মই আকৌ APSC দিছিলোঁ আকৌ মই 2019 মই আকৌ ভাইবা দিছিলোঁ তাতো SS হেৰি কাৰণে মই ভাইবাত অলপ কিবা কাৰণত মই হেৰি পাছ নকৰিলোঁ আকৌ মই এপ্লাই কৰিলোঁ 2020 এপ্লাই কৰাৰ পিছত আকৌ মই 2022 মই আকৌ সিলেকশ্যন পালোঁ এজ এ BDO হিচাপে এই BDটো আপোনাৰ আগতে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ ভিতৰত নাছিলে আমি ফাৰ্ষ্ট টাইম এইটোত মানে এইটো বিভাগটো তাতে মানে অন্তৰ্ভুক্ত কৰিছিলে অন্তৰ্ভুক্ত কৰাৰ পিছত আমি প্ৰথম বেটছ এইটো মানে কম্বাইণ্ড কম্পিটিটিভ এক্সাম APSC আমি তাতে সোমাই পেলাই আমি প্ৰথম বাছনি পাইছোঁ আৰু তেনেকৈ আৰু এতিয়া মোৰ বৰ্তমান যিটো মানে সেইটো চলি আছে ছাৰ বহুত ভাল লাগিলে আপোনাৰ গোটেই শিক্ষাৰ মানে জীৱনীৰ বৃত্তান্তটো জানিবলৈ পাই এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যিহেতু আপুনি উল্লেখ কৰিছিলে আপোনাৰ ঘৰুৱা পৰিৱেশটো বহুতেই মানে ইলিটাৰেট মা দেউতাই লিখা পঢ়া নাজানিছিলে আৰু খেতিয়ক আছিলে বৰ মানে আৰ্থিকভাৱেও বোধকৰোঁ বহুত টনকিয়াল নাছিলে আৰু আপুনি যেতিয়া গুৱাহাটী কটন কলেজত পঢ়ি আছিলে তেতিয়াতো আপুনি এজন ল'ৰা গুৱাহাটীত থাকি পেলাই কটন কলেজত পঢ়িবৰ কাৰণে বহুতখিনি অৰ্থৰ প্ৰয়োজন হয় সেই অৰ্থখিনিৰ কাৰণে আপুনি কেনেকুৱা ধৰণে আপোনাৰ ঘৰৰ পৰা কেনেকুৱা ধৰণে ছাপোৰ্ট পাইছিলে বা আপুনি তাৰ বাবে কিবা মানে এক্সট্ৰা ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিছিল নেকি মই এইটোতো মই একচুৱেলি মানুহৰ সহায় পাইছিলোঁ একচুৱেলি মই ডাইৰেক্ট স্পষ্ট মই ক'ব বিচৰা নাই একচুৱেলি মই কি ক'ম মানে এনেকুৱা নহয় যে কোনোবা এজন ব্যক্তিয়ে মোক দেখিলে সহায় কৰিলে তেনেকুৱা নহয় ইমান শ্বৰ্টকাট নহয় মই বহুত মানে এনেকুৱা আছিল যে মই কটন মহাবিদ্যালয়ত যেতিয়া এনেকুৱা যে মই এডমিশ্যন লোৱালৈকে মই এটা চিন্তা এডমিশ্যন লোৱাৰ পিছত 1 বছৰ কেনেকৈ পাৰ কৰিম এইটো চিন্তা এনেকুৱা নহয় যে মই 3 বছৰ মই প্লেন কৰা নাই মানে এই ষ্টেপ বাই ষ্টেপ মোৰ কেনেকৈ পাৰ হ'ব সেইটোৱে মোৰ টেনশ্যন আৰু চিন্তা এইটো মোৰ চ'ৰ্চটো আমাৰ ইয়াত এটা হেৰি আছে মোৰ একচুৱেলি মই হোষ্টেলত আছিলোঁ কটন মহাবিদ্যালয়ৰ যিটো শ্বহীদ মুজামিল হক হোষ্টেল মানে তাতে মই আছিলোঁ এইটো মানে কলেজৰ হোষ্টেল তাতে একচুৱেলি কি বুলি ক'ম ইয়াতে মই উল্লেখ কৰিব লাগিব এটা মই উদাহৰণ দিছোঁ আৰু চ'ৰ্চ মানে সহায় কৰা মানুহ বহুত আছে মেইন 3-4টামান মোৰ চ'ৰ্চ আছে কিন্তু মই এইসকল ব্যক্তিৰ ওচৰত সহজে মই গৈ পোৱা নাই মই মানে ভগৱানে না কোনোবাই মোক সহায় কৰিছে মুঠতে মই মানুহৰ সহায় মতে মই আগবাঢ়িছোঁ ইয়াতে এজন আছে আপোনাৰ নগাঁৱৰে এজন মানে আপোনাৰ এই আমলাপট্টিৰ তেখেত মানে ডক্টৰ অৰূপ কুমাৰ হাজৰিকা তেখেতে কটন মহাবিদ্যালয়ৰ মানে মোৰ হোষ্টেলৰ কিবা আছিলে মানে ছোৱালী আছিলে তেখেতে মোক কিছু ক্ষেত্ৰত মোক সহায় কৰিছে গতিকে তেনেকুৱা আৰু মানে হোষ্টেলত মই মানে কিছু ফিজ আপোনাৰ যিটো হোষ্টেলৰ যিটো মাহেকীয়া ফিজ এইটো কিবা কাৰণত ছাৰে ল'ৰাবিলাকৰ লগত আলোচনা কৰি মানুহবিলাকতো দেখিলেই গম পায় না কেনেকুৱা চলে মানুহটো
মইতো কোৱা আছিল ছাৰ মোক অলপ সহায় কৰক, মই তেনেকুৱাও কোৱা নাছিলোঁ। কিন্তু ছাৰে ল'ৰাবিলাকৰ মানে ফিডবেক লৈ না কি নাজানো, মুঠতে মোক এদিন মাতিলে যে বীৰবল তোমাৰ কি অৱস্থা, কেনেকৈ তো ছাৰে সুধিলে যে ছাৰ এনেকুৱা মই এনেকুৱা তাৰপিছত ছাৰে তেতিয়াহ'লে সিহঁতৰ মিটিং পাতি পেলাই মানে ক'লে যে তেতিয়াহ'লে বীৰবলৰ সেইটো মেচটো অলপমান আমি কম কৰি দিওঁ, কিবা আপত্তি আছে নেকি? চবৰে আপত্তি নাই যেতিয়া মোৰটো অলপমান কমাই দিলে আৰু বেলেগতকৈ বৰ অলপ কমাই দিলে আৰু গতিকে তেনেকৈ আৰু ছাৰৰ এটা উদাহৰণ দিছোঁ আপোনাক। আৰু বিভিন্ন কিছুমানে আৰ্থিকভাৱে সাহাৰ্য দিছে, কিছুমানে উইদাউট মই কিন্তু যাক মই যাৰ পৰা মই হেল্প পাইছিলোঁ কাকো ৰিকুৱেষ্ট কৰা নাছিলোঁ। কিন্তু এই ক্ষেত্ৰত মই ভাল মানুহেই লগ পাইছিলোঁ, মোৰ নিজৰ চেষ্টাই হওক বা কিবাই হওক, মানে এইবিলাকত দেখি পেলাই মানুহৰ যিটো মৰম সহায়টো মই পাইছিলোঁ, এইটো হেৰি আৰু মানে তেতিয়া মই কিন্তু একো হেৰি নহয় যে এতিয়া কোনোবা এজন দিয়াটো এতিয়া চলি থাকিব সেইটোও মানে গেৰেণ্টি নাছিল। মানে কোনোবা এজনে দিছে মই মানে হেৰিটো মানে কনফিডেণ্ট যে য়েছ এতিয়া আৰু কোনো তেতিয়া নাই মোৰ চলি যাব, তেনেকুৱা নাছিলে। কোনোবা মই যে এজন উদাহৰণ দিলোঁ, এনেকুৱা হেৰি পেলাই যে 3 বছৰ যে চলি থাকিব সেইটো মোৰ কোনো গেৰেণ্টি নাছিলে। তেনেকৈ মোৰ বহুত মানে আৰু 2জনমান মানুহ আছে আৰু আমাৰ লোকেল MLA তেতিয়াৰ এই সন্দীপ বসুমতাৰী, তেখেতো সি আমাৰ অৰূপ ছাৰে যোগাযোগ কৰিছিলে যে আপোনাৰ অঞ্চলৰ ল'ৰা এজন আছে, পাৰিলে অলপ সহায় কৰি দিব। তেনেকুৱা মানে অলপ মানে ষ্ট্ৰাগলটোতো সি মই কেতিয়াবা কিন্তু মই সহায় বিচাৰি গৈছিলোঁ কিছুমান তাতে, কিন্তু মই যাৰ তাতে সহায় বিচাৰি গৈছিলোঁ তেওঁলোকে কিন্তু সহায় কৰা নাই। মই যাৰ পৰা আশা কৰি গৈছিলোঁ, ধৰি লওক মই আপোনাক জানো যে আপুনি খুব মানে এটা মানে হেৰি মানে যোগ্য, সহায় কৰিব পাৰা, আপোনাৰ তাত টকা পইচা আছে বা আপুনি কিবা পজিশ্যনত থকা, মই কিবা এটা আশা কৰি আপোনাৰ তাত গৈছোঁ। কিন্তু মই এই সকলৰ পৰা মই হেৰি পোৱা নাই, ৰেচপঞ্চ পোৱা নাই। মানে তেখেতে যে ঠিক আছে এনেকৈ নাই আৰু। গতিকে এইটো আৰু হেৰি নহয়, এইটো চবৰ পৰা আপুনি ছেম হেৰি এক্সপেক্ট কৰাটো ঠিক নহয়। মই তেতিয়া মোৰ মনটো ভাঙো নাছিলে, এনেকুৱা বা এইটোতো মোকতো সেই নেগলেক্ট কৰিলে কিবা কৰিলে, মই তেনেকুৱা মোৰ ফিলো নাছিলে। তেনেকৈ মোৰ কলেজ জীৱনটো কিবা কৰি পাৰ হৈ গ'ল আৰু কটন মহাবিদ্যালয়ৰ পৰা। আৰু মই কথাখিনি এইকাৰণে সুধিছোঁ কাৰণ আমাৰ নৱপ্ৰজন্মৰ মাজতে বহুত দুখীয়া মানুহৰ ঘৰৰ ল'ৰাও থাকে। গতিকে মই ক'ব বিচাৰোঁ যে এখন দুখীয়া মানুহৰ মানুহেহে গৈ পেলাই উচ্চ আসনৰ অধিকাৰী হয়গৈ। ধনী ল'ৰাবিলাকেতো নানান ফেচিলিটি পাই পেলাই আধা বাটতে চেচেই হৈ যায়। কিন্তু এজন দুখীয়া মানুহ হৈ পেলাই ভাল মানে সংগৰ সান্নিধ্যত থাকি ভাল চ'ৰ্চৰ পৰা তেখেতে সহায় সাৰথি পায়, নিজে কিমান ষ্ট্ৰাগল কৰিছে আৰু নিজে ষ্ট্ৰাগল কৰি পেলাই আজি এখন এটা এলেকাৰ অফিচাৰ হিচাপে, ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে তেখেতে সেই এখন অধিষ্ঠিত কৰি আছে। ছাৰ, মই এই ক্ষেত্ৰত জানিব বিচাৰিম আপোনাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলোৱা শিক্ষক বন্ধু বা মানে আপোনাৰ মা দেউতা আপোনাৰ জীৱনটোক মানে একে টাৰ্ণিং পইণ্ট হিচাপে ভিডিঅ' হোৱালৈকে প্ৰভাৱ পেলোৱা সেই ব্যক্তিজন কোন, মই সেই বিষয়ে জানিব বিচাৰোঁ। তেনেকুৱাতো এজন কোৱাটো টান হ'ব। প্ৰত্যেক মুহূৰ্ততে মই চব আপোনাৰ যিকোনো পৰ্যায়তে আপুনি ভাল মানুহ বিচাৰি ল'ব লাগিব। টাৰ্ণিং পইণ্ট আপুনি কোনোবা নহয় কোনোবা এজনৰ আপুনি সন্মান তেখেতৰ হেৰিমতে আপুনি চলিলেহে আপোনাৰ হেৰি হ'ব। তথাপি মই শিক্ষক হিচাপেতো শিক্ষক চবতে শিক্ষকবিলাক ভালেই, মৰলেছ। কিছুমানে পঢ়াত বহুত ভাল, কিছুমানে এক্সট্ৰা জ্ঞান দিয়াত বহুত ভাল। টিচাৰবিলাকক মই আপোনাক অথনিয়ে কৈছিলোঁ যে হাইস্কুল লেভেলৰ টিচাৰবিলাক বেছি আপোন হৈ যায়। এতিয়াও নট আউট কলেজৰো মই এতিয়াও কটন মহাবিদ্যালয়ৰ হেৰিবিলাকক মোক দেখিলে পূৰা আচৰিত হয়। মানে তেতিয়াও মোক কৈছিলে যে পূৰ্বী শৰ্মা মেম বুলি এজন আছিলে, মোক খুব ভাল পাইছিলে। বীৰবল তুমি কিয় ইমান কষ্ট কৰি পঢ়া শুনা কৰি চাকৰি বিচাৰা? মই একচুৱেলি মোৰ চকুটো অলপ বেয়া, মই এনেকৈ চাওঁতো। তাৰপিছত মেমে মোক খুব মানে মৰমেদি গালি দিয়ে আৰু, তুমি কিয় ইমান কষ্ট কৰি থাকা, জল্দি কিবা চাকৰি বিচাৰা আৰু ছেটেল হৈ যোৱা। এনেকুৱা এইবিলাক কথাবিলাক বহুত মানে এটা আপোন মানে মেমহঁতৰ যিটো আশীৰ্বাদ মৰম এইবিলাক মানে থাকে যায় আৰু মইতো ক'লো মই হাইস্কুলৰ টিচাৰবিলাকৰ পৰা মই বহুত কিয় হৈ যোৱা আৰু হাই ছেকেণ্ডেৰী হেৰিবিলাকৰ মানে খুব মানে প্ৰত্যেক হেৰিৰে ভাল। কাৰণ মইতো সেয়ে মানে আমিতো বেকৱাৰ্ড জেগাৰ পৰা আহিছোঁতো, এনেকুৱা নহয় যে ঢেৰ এনেকুৱা মোৰ লেভেলৰ ষ্টুডেণ্ট কম থাকে। এতিয়া আপুনি আজিকালিতো আৰু স্কুলবিলাকত কি হয় মানে ছেম কোৱালিটি মানুহ ঢেৰ থাকে। মানে মোক মনত ৰাখিছে আৰু মানে ময়ো মৰম পাইছোঁ, সহায় পাইছোঁ, তেনেকুৱা আৰু
কিন্তু আপুনি যিটো সুধিছে চবচে হেৰি মানে মোক আপুনি যি সুধিছিলে মোক আপুনি প্ৰথম মহাবিদ্যালয় কেনেকৈ মেনেজ কৰিলে তাতে মই এজন ব্যক্তি লগ পাইছিলোঁ তেখেতে মানে 80 ইয়াৰ্ছৰ এজন হেৰি বুঢ়া মানুহ তেখেতে ৰবীন্দ্ৰনাথ উপাধ্যায় তেখেতৰ নাম তেখেতৰ তাতে মই কিবা কাৰণত গৈছিলোঁ তেখেতে মোক বহুত মানে কি আৰু মানে মানসিক বা কিছুমান ক্ষেত্ৰত মানে কিছুমান গাইডেঞ্চ মানে কিছুমান হেৰি দিছে আৰু মানে এই তেনেকুৱা মানুহ লগ পাইছোঁ মই বাহিৰা মানুহ লগ পাইছোঁ মই মানে অবজাৰ্ভ কৰি পেলাই কিছুমান মোৰ ক'তবা কিবা এটা লাভ হ'ব নেকি তেখেতৰ লগত কথা পাতিলে তেনেকৈ মই এজন ব্যক্তি আৰু তেখেতে এতিয়া নাই মই যেতিয়া BA পাছ হৈ গ'লোঁ তেতিয়া তেখেতে ঢুকালে গতিকে তেনেকুৱা মানুহ প্ৰবল মই মানে বহুত মটিভেশ্যন পাইছিলোঁ তেখেতে মোক এদিন লগ পাই পেলাই মোৰ একচুৱেলি মোক খবৰ ল'লে যে মই কিবা কাৰণত তেখেতৰ পৰা কিবা এটা সৰু মানে হেল্প মানে বিচাৰি গ'লোঁ তেখেতে ক'লে এতিয়া মই যিটো বিচাৰিছিলোঁ তাতকৈ তেখেতে বহুত বেছি মোক দিছে আৰু মোক মানে মটিভেশ্যন দিছে কিবা দিছে তেখেতে মোৰ এৰিয়াটো জানে আৰু মই য'ৰ পৰা আহিছে মোৰ এৰিয়াত তেখেতে ভালকৈ চিনি পায় এতিয়া এই অঞ্চলৰ পৰা যে তুমি যি কটন মহাবিদ্যালয়ত যাব বিচাৰিছা এইটো কাৰণে বহুত ভাল মই তোমাক এনেকুৱা এটা সহায় এইটো এটা সহায় আৰু মানে তেখেতৰ তেখেতে সহায় কৰাটো মই হেৰি কৰা নাই তেখেতে 80 ইয়াৰ্ছৰ এজন বুঢ়া মানে একদম মানে হেৰি আৰু তেখেতে ইমান কাম কৰে ইমান কষ্ট কৰে তেখেতে মোক লৈ পেলাই এনেকুৱা কিছুমান ব্যক্তিৰ লগত চিনাকি কৰিলে এনেকৈ সৰু সুৰা সহায় মানে আগবঢ়াবলৈ চেষ্টা কৰিলে কিন্তু এই সহায়টোত আছে তেখেতৰ যিটো মানে মনোবল বা তেখেতৰ যিটো উৎসাহ এইবিলাকো মোৰ তাতে বহুত হেৰিত মানে আগবঢ়া কামত দিছে আৰু ৰিয়েল মটিভেশ্যন মানে মই নিজকে পাহৰি গৈছোঁ ইমান বয়সতো ইমান কাম কৰি মোক ইমান হেৰি দিছে মই কৈছিলোঁ ছাৰ এনেকুৱা মোৰতো একো নাই মানে তেওঁ মানে কি কয় আৰু মানে মানুহবিলাকতো ভাল পজিশ্যন থকা মানুহ ষ্ট্ৰাগল কৰি আহে মানুহটো তেওঁ শুনালে আৰু মই এনেকুৱা আছিলোঁ তুমিতো এটলিষ্ট তোমাৰ ঘৰ বাৰী আছে মই ঘৰ বাৰীত আছিলে তেনেকুৱা নিজৰ সেইটো কৈ পেলাই মোক এটা মটিভেশ্যন দিলে আৰু তেনেকুৱা আৰু মানে ভাল মানুহ লগ পাইছোঁ আৰু বিভিন্ন স্তৰত চব মানুহে মোৰ কাৰণে হেৰি গুৰুত্বপূৰ্ণ আছিলে আৰু চবকে সন্মান দিছোঁ সন্মান এতিয়াও মোৰ পৰা সন্মান আছে শ্ৰদ্ধা আছে আৰু সেই সকলোৰে চাওক দৰ্শকৰাই এজন বৰ্তমান অফিচাৰ ৰেংকত থকা মানুহ তেখেতৰ স্কুলীয়া জীৱনৰ শিক্ষাগুৰুসকলক বেছিকৈ প্ৰাধান্য দিছে গতিকে আজি ছাৰ বৰ দুখৰ কথা যে আজিকালি ল'ৰা ছোৱালীবিলাকে শিক্ষকক শ্ৰদ্ধা ভক্তিয়ে নকৰে গতিকে এজন অফিচাৰ ৰেংকত যি আসন অলংকৃত কৰি আছে সেই অফিচাৰজনৰ মুখত কি কথা যে আমাৰ স্কুল লেভেলৰ যিসকল শিক্ষক তেওঁলোক ইমানেই ভাল শিক্ষক বা তেওঁলোকক আমি বন্ধুত্ব সুলভ বা তেওঁলোক আমাৰ আপোন যেন হৈ পৰে এজন অফিচাৰে কৈছে গতিকে আমাৰ নৱপ্ৰজন্ম তথা আমাৰ অভিভাৱকসকল আপোনালোকেও সক্ৰিয় হওক যে নিজৰ ল'ৰা ছোৱালীক মানে শিক্ষকক ভক্তি কৰিবলৈ শিকক আৰু যদি ভক্তি কৰে তেতিয়াহে সেই ভক্তিতহে শক্তি পোৱা যাব আৰু সেই ভক্তিৰ বলতহে প্ৰকৃত জ্ঞান আহৰণ কৰি পেলাই আজি যেনেকৈ আমাৰ ছাৰ ভূটান বৰ্ডাৰৰ ওচৰৰ এখন গাঁও তামোলপুৰ সেই গাঁৱৰ পৰা আহি পেলাই কটন মহাবিদ্যালয়ত পঢ়া শুনা কৰি তাৰ পৰা MA পাছ কৰি পেলাই বৰ্তমান APSCত পাছ কৰি বৰ্তমান এজন অফিচাৰ হৈ আছে গতিকে এয়া আমাৰ বাবে উপদেশতকৈ আৰ্হি ভাল গতিকে আমাৰ আৰ্হি স্বৰূপে এই আৰ্হিজনে তেখেতৰ জীৱনৰ বৃত্তান্তসমূহ কৈ আছে তেখেতৰ জীৱনৰ কোনটো স্তৰত কোনে কেনেকুৱা ধৰণে সহায় কৰিছিলে মানসিকভাৱে কেনেকৈ সহায় কৰিছিলে গতিকে এই কথাটোৰ পৰা ছাৰ আমি আৰু এটা কথা বুজি পালোঁ যে মই সদায় সৎসংগৰ লগত ঘূৰিব লাগে এইটোতো আপুনি ভাল কথা কৈছে এইটোতো হয়েই এইটো সৎসংগ এইটো বন্ধু থাকিব লাগে কিন্তু কম থাকিব লাগে আৰু যিকেইটা আছে এইকেইটা মোৰ এতিয়াও মোৰ যোগাযোগ থাকে মই হাই স্কুলত ME স্কুলত LP স্কুলত মই যাৰ লগত আছিলোঁ মই এতিয়াও মই তেওঁলোকৰ লগত মই যোগাযোগত ৰাখোঁ এনেকুৱা নহয় যে মই ডাঙৰ পঢ়া শুনা কৰিলোঁ তেওঁলোকে আছে গাঁৱলীয়া লেভেলত এতিয়াও থাকে তেওঁলোকে উঠি অহা নাই বা খুব পঢ়া শুনা কৰিব নোৱাৰিলে তথাপিও মই তেওঁলোকৰ এতিয়াও মানে যোগাযোগটো মোৰ আছে আৰু যিকেইটাৰ লগত আছে এইকেইটাও আছে আৰু আপুনি ভাল বন্ধু ভাল সংগ নাথাকিলে এইটো আপুনি এইটোতো মেইন আপোনাৰ যিমান ভাল শিক্ষাগুৰু পালেও যিমান গাৰ্জেন ভাল হ'লেও আপোনাৰ এই সংগবিলাক যদি ঠিক নাথাকে তেতিয়া কিন্তু আপোনাৰ সেইটো ক'ৰবাত নহয় ক'ৰবাত আপুনি বিজু খাবই এইটোতো গতিকে মই এজন অফিচাৰৰ কাষৰ পৰা সকলোকে নৱপ্ৰজন্মক এটাই ক'ব বিচাৰোঁ তোমালোকে সৎসংগ লোৱা সৎসংগৰ দ্বাৰা নিজকে পৰিচালনা কৰা সৎসংগৰ দ্বাৰা সৎ ব্যক্তিৰ সান্নিধ্য লোৱা
ব্যক্তিৰ সান্নিধ্য লৈ পেলাই জীৱন বাটত আগবাঢ়িবলৈ চেষ্টা কৰা আৰু আমাৰ জ্ঞান বাৰ্তা চেনেল আমাৰ জ্ঞান বাৰ্তাৰ মটোটোৱে হৈছে যে অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত জীৱন বাটত একোচ আগুৱাই আৰু আজি সেই এনেকুৱা এজন অনুভৱী ব্যক্তিৰ কাষৰ পৰা মই এই বাৰ্তাসমূহ দিবলৈ চেষ্টা কৰিছোঁ যিজন অনুভৱী ব্যক্তিয়ে সৌ ভূটান বৰ্ডাৰৰ পৰা তামোলপুৰ অঞ্চলৰ পৰা সেই গাঁৱলীয়া অঞ্চলৰ পৰা কেনেকৈ প্ৰাইমেৰী স্কুলত পঢ়িছিলে কেনেকৈ এম ই স্কুলত পঢ়িছিলে কেনেকৈ 8 কিলোমিটাৰ গৈ পেলাই চাইকেল মাৰি গৈ হাইস্কুলত পঢ়িছিলে কেনেকৈ সেই তেনেকৈ গৈ পেলাই আপোনাৰ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী তাৰপিছত কটন কলেজলৈকে যোৱা কাহিনী কটন কলেজৰ পৰা কেনেকৈ তেখেতে নিজৰ জীৱনৰ সপোনসমূহ সেই সৎসংগসমূহক লগ পাই পেলাই কেনেকৈ জীৱনত সপোন দেখিব লাগে কোন বাটে যাব লাগে সেই বাট বিচাৰি পালে সেই বাট বিচাৰি পাই আজি তেখেতে এজন অফিচাৰ হিচাপে নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল গতিকে এই সমূহ বৃত্তান্তৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে বাৰু ছাৰ আৰু এটা কথা মই শিকিব বিচাৰোঁ এতিয়া আপুনি যিহেতু আমাৰ দলংঘাট ডেভেলপমেণ্ট ব্লকত আপুনি বৰ্তমান ডেভেলপমেণ্ট অফিচাৰ হিচাপে আছে BDO হিচাপে আছে গতিকে আপুনি 2022ত আমাৰ ইয়াত আহিছিলে 2022 এতিয়া বৰ্তমান 2024 গতিকে আপোনাৰ কাৰ্যকালত এই 2 বছৰৰ ভিতৰত আপোনাৰ কাৰ্যকালত আমাৰ দলংঘাট ব্লকৰ অন্তৰ্গত এনেকুৱা ডেভেলপমেণ্ট আঁচনিসমূহ কেনেকুৱাকৈ আপুনি প্ৰণয়ন কৰিছে আৰু বৰ্তমান আমাৰ এই এলেকাটোক ডেভেলপ কৰিবৰ কাৰণে আপোনালোকৰ চিন্তাধাৰাখিনি কেনেকুৱা অকণমান জনাব নেকি হয় দলংঘাট খণ্ড উন্নয়নটো বিশেষকৈ মইতো ভাবোঁ এইটো যথেষ্ট বেলেগতকৈ উন্নত অঞ্চল বুলি মই ভাবোঁ মানে আপোনাৰ ৰাস্তা ঘাট হওক মানুহবিলাকৰ চিন্তাধাৰাবিলাকো মানে যথেষ্টখিনি উন্নত বুলি মই ভাবোঁ তথাপি মই ইয়াত যিটো আমি চৰকাৰী বিষয়া হিচাপে আমি ইয়াত দায়িত্বভাৰ লোৱাৰ পিছত ঠিক তেনেকৈ আমিতো নিজাববীয়া এনেকৈ কিছুমান আমাৰ থাকে কৰণীয় তথাপি যিখিনি আমি চৰকাৰৰ নীতি নিৰ্দেশনা আমি সেইমতেহে কাম কৰিব লাগিব গতিকে চৰকাৰৰ যিখিনি আঁচনি যিখিনি আমাক নিৰ্দেশ দিয়ে সেইমতে আমি যিমান পাৰোঁ আমি সুচাৰুৰূপে কামটো চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ ইয়াতো আপোনাৰ ডেভেলপমেণ্ট ব্লকত বিভিন্ন চৰকাৰী আঁচনি বিশেষকৈ জিলা প্ৰশাসনৰ বহুতখিনি কাম ইয়াতে চলে এইটো আপোনালোকে জানে বিভিন্ন আঁচনি যিটো মানে আপোনাৰ বেনিফিচিয়াৰী যিটো মানে কি বুলি কয় এইটো হিতাধিকাৰীবিলাকৰ যিটো বাছনি হওক কিবাই হওক আপোনাৰ লগত সাহায্য কিছুমান মানে চৰকাৰী সাহায্যই হওক এইখিনি হেৰি কৰাটো চলাই নিয়াটো আমাৰ দায়িত্ব আৰু ইয়াত বিশেষকৈ আপোনাৰ সৰু সুৰা আন্তঃগাঁথনি হেৰি কৰাৰ কাৰণে আমাৰ তাত কিবা কিছুমান মানে পুঁজি আহে এই পুঁজিখিনি আমি কিছুমান কেনেকুৱা আমি বাছনি কৰি কি কামটো ল'লে BDO আৰু কিছুমান আপোনাৰ জনপ্ৰতিনিধি থাকে ইয়াত আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়তৰ প্ৰতিনিধিবিলাকৰ লগত মানে ভালকৈ আলোচনা কৰি যিখিনি বাছনি এইখিনি ৰাইজৰ কাৰণে লাভালাভৰ কাৰণে আমি কিছুমান আঁচনিবিলাক আমাৰ তৰফৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ এইবিলাক আমি পূৰা মানে হেৰি কৰিছোঁ যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ উন্নতি বা কিছুমান আন্তঃগাঁথনি হওক বা কিছুমান হেৰি হওক সিদ্ধান্তবিলাক আমি লওঁ আৰু তেনেকুৱা সৰু সুৰা আমাৰ যেনেকৈ 50 ফাইনেন্সে হওক এমজেণ্টেকাই হওক আপোনাৰ PMIG এই তেনেকুৱা আমাৰ কিছুমান যিটো কৰ বিভাগ কৰ হেৰি মানে এক্টিভিটিছ ৱাৰ্কবিলাক আমি চলাই নি থাকোঁ তদুপৰি বিভিন্ন সময়ে মাজে মাজে আৰু এক্সট্ৰা জিলা প্ৰশাসন ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ তাত কিছুমান কাম কাজ আহে এইবিলাকৰ আমি কাম কৰোঁ ঠিক তেনেকুৱা এইটো আপোনাৰ এইটো প্ৰায় হেৰিও হয় আমি কিছুমান সৰু সুৰা বাছনি কৰাৰ আমাৰ দায়িত্ব লোৱাৰ বাহিৰে কিছুমানটো প্ৰায় ইউনিফৰ্ম চব লগতে মানে মৰলেছ একে গতিকে আৰু মই ভাবোঁ মোৰ এতিয়া 2 বছৰ ৰানিং চলি আছে এই 2 বছৰত যিমানখিনি মই ৰাইজৰ লগত থাকি মানে ৰাইজৰ লগত ওচৰত পৰা মই যিখিনি হেৰি পাওঁ যিখিনি অনুৰোধ যিখিনি মোৰ হেৰি মই ফিল্ড লেভেলত যাই পেলাই যিখিনি মানুহৰ লগত থাকি যিখিনি অঞ্চলৰ যিখিনি অভিযোগ এইখিনি মই বুজিবলৈ চেষ্টা কৰি মই কিছুমানটো এটা কাম কৰিব চেষ্টা কৰিছোঁ এইখিনি কিজানি ৰাইজে উপকৃত হ'ব পাৰে এইটো আৰু মই আৰু এনেকৈ ক'ব নোৱাৰিম বাৰু এতিয়া বাৰু যি নহওক এইখিনিতে মই জানিব বিচাৰোঁ ছাৰ আপুনি এই 2 বছৰ আমাৰ দলংঘাট অঞ্চলত থাকি বিশেষকৈ দলংঘাট অঞ্চলৰ এই সমীপৱৰ্তী অঞ্চলসমূহত যেতিয়া আপুনি ঘূৰিছে দলংঘাট এলেকাৰ এই সমীপৱৰ্তী অঞ্চলৰ জনপ্ৰতিনিধিসমূহ হওক বা এই অঞ্চলৰ মানুহসমূহৰ বিহেভিয়াৰ বা ইয়াত থাকি কেনেকুৱা লাগিছে ভাল এইটোতো মইতো আপোনাক অথনি ক'লোঁ যে ইয়াত মানে মানুহবিলাক যথেষ্টখিনি উন্নত বুলি ক'ব পাৰি তুলনামূলকভাৱে বেলেগ অঞ্চলত কাৰণ অলপ ওচৰতে নগাঁও টাউনটো আছে আৰু মোৰ একচুৱেলি ইয়াত মানে নগাঁও মৰিগাঁও মই মাজত আছোঁ এতিয়া এইফালে মৰিগাঁও নগাঁও এইফালে মৰিগাঁও
গতিকে আৰু সেই আৰু মানুহবিলাকৰ লগতো মই একচুৱেলি মই য'ত যাওঁ তাতে মই এডজাষ্ট কৰিব পাৰোঁ মই এডজাষ্ট কৰিব পাৰিছোঁ মইতো চবতে মই ভাল বুলিয়ে চাওঁ মই আপোনাক কৈছোঁ যে মই ধুবুৰীত মই থাকি আহিছোঁ ধুবুৰীত মই 2 বছৰ থাকিলেও মই তাতেও মানে ভালকৈ থাকি আহিছোঁ কোনো মোৰ একো অসুবিধা মই সন্মুখীন হোৱা নাই বা দুখো পোৱা নাই যে ক'ত জেগাত গ'লোঁ তেনেকুৱা মই একচুৱেলি ভাল আৰু মানে একচুৱেলি মই তেজপুৰতো থাকিলোঁ ঢেকীয়াজুলিত তেনেকৈ মই একচুৱেলি মই বেয়া পোৱা নাই আৰু জেগাখিনি ভাল মানুহবিলাকৰ ভাল চিন্তাধাৰাবিলাক মানে অলপ হেৰি আৰু ছাৰ মই এই কথাটো এই দুটা কথা সোধাৰ মূল এটা কথা আছে দৰ্শক ৰাইজ মই ছাৰক মই এই দুটা প্ৰশ্ন কৰিলোঁ যে আমাৰ ইয়াত তেখেতে থাকি কেনেকুৱা পাইছে ছাৰে ইতিমধ্যে ক'লে তেখেতে ধুবুৰীত ছাৰ আপুনি ধুবুৰীত যেতিয়া কৰিছিলে তেতিয়া ইনকম টেক্সত কৰি আছিলে টেক্সত যেতিয়া কৰি আছিলে ছাৰে প্ৰথম যেতিয়া APSCত যেতিয়া প্ৰথম ছেকেণ্ড পষ্টিং ধুবুৰীত আছিলে আৰু যি নহওক মই এই দুটা কথা সোধাৰ ছাৰ মূল কাৰণটো এইটোৱে যে এডাপ্টেশ্যন বোলা এটা শব্দ আছে আৰু যিজন মানুহৰ সেই এডাপ্টেশ্যন পাৱাৰটো থাকে তেখেতে কেতিয়াও বিপদৰ সন্মুখীন হ'বলগীয়া নহয় সহজজন বুলি যিটো কোৱা যায় গতিকে এজন অফিচাৰ ৰেংকৰ মানুহ আৰু তেওঁলোকে অফিচাৰ হৈছে বহুত পঢ়া শুনা কৰি পেলাই বহুত কিতাপ পঢ়ি পেলাই কিতাপ মানে কি ক'ম বহু পঢ়া শুনা কৰিহে APSCত পাছ কৰিব পৰা যায় সকলোৱে জানে আৰু সেই পঢ়া শুনা কৰা মানুহ এজনৰ ভিতৰৰ ইণ্টেলিজেঞ্চটো কেনেকুৱা চাওক যে এডাপ্টেশ্যন বুলি যে মই কৈ আছোঁ আপোনালোকক যে আমি যেনেকুৱা পৰিস্থিতিতে আছোঁ যি পৰিস্থিতিতে আছোঁ সেই পৰিস্থিতিটোক মই মোৰ পৰিস্থিতি বুলি মই আঁকোৱালি ল'ব পৰা যদি সেই সহজজন ক্ষমতাটো বা এডাপ্টেশ্যন পাৱাৰটো থাকে তেতিয়াহ'লে সেই মানুহজন কেতিয়াও বিপদত নপৰে গতিকে আজি কোনোবা এজন আমাৰ দৰ্শক ৰাইজৰ মাজৰ পৰা কোনোবা নৱপ্ৰজন্ম থাকিব পৰা যিসকল দুখীয়া মানুহৰ ঘৰত জন্মগ্ৰহণ কৰিছে মনটো ভাঙি নিদিবা দুখীয়া হৈ জন্মগ্ৰহণ কৰিছে ছাৰো দুখীয়া হৈ জন্মগ্ৰহণ কৰিছিলে কিন্তু নিজৰ কৰ্মৰ দ্বাৰা আজি ছাৰে যেনেকৈ এখন মানে আসনৰ গৰাকী হ'বলৈ সক্ষম হৈছে নিশ্চয় তুমিও পাৰিবা আৰু সৎ পথত গ'লে সৎসংগ পাবাই সৎপথত সৎসংগৰ অভাৱো নাই আৰু সৎসংগই যেনেকৈ আমাৰ ছাৰক বিভিন্ন পদে পদে সহায় কৰিছিলে তোমাকো কৰিব নিশ্চয় যদিহে তোমাৰ উদ্দেশ্য সৎ হয় উদ্দেশ্য মহান হয় সততাৰে যদি আগবাঢ়া হয় ছাৰ বহুত ভাল লাগিলে আপোনাৰ কথাসমূহ বুজিবলৈ পাই মই যিটো অনুভৱ কৰিব পাৰিছোঁ ছাৰ সেই কথাটোহে মানে মই ক'ব বিচাৰিছোঁ মোৰ কিবা যদি ভুল হৈছে ঠিক আছে ক্ষমা কৰিব গতিকে এইখিনি ছাৰ মই জানিব বিচাৰোঁ যে এতিয়া আপুনি আপোনাৰ মা দেউতা বা আপোনাৰ গাঁৱলৈ যেতিয়া আকৌ উভতি যায় কিবা ছুটীত বা তেনেকুৱা ছুটীৰ পৰ্বই যেতিয়া যায় আপোনালোকৰ বড়ো সম্প্ৰদায়ৰ কিবা তেনেকুৱা সাম্প্ৰদায়িক আমাৰ যেনেকৈ বিহু সেই তেনেকুৱা আপোনালোকৰো আছে গতিকে মই অলপ বড়ো সম্প্ৰদায়ৰ বিষয়ে জানিব বিচাৰোঁ বড়ো সম্প্ৰদায় কি উৎসৱক একদম প্ৰধান উৎসৱ হিচাপে পালন কৰে বড়ো সম্প্ৰদায়টো আপোনাৰ একেই অসমীয়াৰ লগত প্ৰায় একেই হয় আপোনাৰ যদি আপোনালোকৰ যদি বিহুটো আমাৰ বৈশাগু বুলি পাতে এই ছেম ডেট ছেম হেৰি খালি কিছুমান খোৱা চোৱা নিয়ম বেলেগ পূজা পাতলটো অলপ বেলেগ কিন্তু প্ৰায় একেই যিটো আপোনাৰ ফূৰ্তি কৰা এণ্টাৰটেইনমেণ্ট কৰা হেৰি মানে আপোনাৰ নতুন বছৰ বুলি যিটো আমি বহাগ যিটো আমি আৰম্ভ কৰোঁ এজ এ মানে এছামিজ মানে অসমীয়া নৱবৰ্ষ বুলি আমি যে ভাবোঁ ঠিক তেনেকুৱা আমিও মানে বহাগ বিহুৰ পৰা আমি প্ৰথম বছৰ বুলি আমি এইটো গণ্য কৰি এইটো এটা মানে আদৰে নতুন বছৰটো হেৰি কৰি তেনেকুৱা বহুত মানে কিছুমান প্ৰায় একেই খালি আৰু সেইটো আৰু আমাৰতো হ'ল বড়োটো এতিয়া যিটো অৰিজিনেল এইটো ধৰ্ম যিটো বাথৌ বুলি আমি বাথৌ পূজাটো আমাৰ নেক্সট মানে ধৰ্মীয় হেৰি মানে উৎসৱ বা হেৰি এক্টিভিটি আৰু এনেতো বড়ো মানে বহুত খ্ৰীষ্টানো আছে ব্ৰহ্ম ধৰ্ম আছে বিভিন্ন নিজৰ হেৰি আৰু মানে এইটো কিন্তু বিশেষকৈ বড়োবিলাকৰ এইটো আপোনাৰ বাথৌ পূজা আৰু বহাগ যিটো বৈশাগু ছাৰ বাথৌ পূজাৰ বিষয়ে অকণমান যদি কয় ভাল লাগিব আপোনালোকে কি কৰে সেইদিনা কেনেকুৱা এক্সাইটমেণ্ট হয় বাথৌটো আপোনাৰ কি হয় মানে আগতে আপোনাৰ আগৰ পুৰণিবিলাকত একচুৱেলি আমাৰ বাথৌ দুটামান কিবা আছে এটা বলি ফটা আৰু এটা মানে ফুল প্ৰসাদ এতিয়া আপোনাৰ মই বলি ফটাটো আমি দেখা নাই আমাৰ ঘৰৰ সেইটো আমি দেখা নাই কাৰণে মই ঠিক ক'ব নোৱাৰিম এনেই জাষ্ট বলি ফটা মানে কিবা হেৰি বলি ফটা আছে এনেকুৱা নহয় গৰু কিবা ডাঙৰ জন্তু দিয়ে এই কিবা আপোনাৰ কি বুলি কয় এইটো হাঁহ পাৰ এনেকুৱা দি পেলাই এটা এতিয়াও ক'ৰবাত আছে কিন্তু এতিয়া প্ৰায় এইটো নাইকিয়া হৈ গৈছে বলি ফটাটো এৰি পেলাই এতিয়া ফুল প্ৰসাদ এইটো নিয়মটো লৈছে এইটোতো আছে এইটো বহুত দীঘলীয়া হ'ব মই এইটো বিশেষ ক'ব যোৱা নাই এইটো মানে এইটো ধৰ্মীয় এক্টিভিটিটো দীঘল হ'ব থাকিবই অভিয়াছলি থাকিবই আৰু সকলোৱে মোকামিলাকে
মোৰ কাৰণেতো আপোনাৰ বহুত হেৰি কৰে এইটো সময়ত আৰু চবে মানে পূজা পাতাল দিয়াৰ পিছত চবে মানে তেতিয়া মানে একত্ৰিতভাৱে ভোজ ভাত খাব ফূৰ্তি ফৰ্তা কৰিব তাৰপিছত মানে নিজে নিজে হেৰি কৰিব এটা সমনীয়া যোনে যি পাৰে দান দক্ষিণা দিবলৈ ভোজত অংশ ল'ব আজিকালি ষ্টেণ্ডাৰ্ড হৈ গৈছে মানে মানে আজিকালি সেই আগৰ দিনটো নহয় আগৰ দিনটো আৰু বেছি আৰু অলপ কিবা খোৱা আছিলে আজিকালি অলপমান অলপ ট্ৰেণ্ডটো অলপ চেঞ্জ হৈছে তথাপি সেইখিনিতো আছে আৰু ছাৰ আজিকালি মানে অত্যাধুনিক হৈ গৈছে আজিকালি দেখা যায় যে বিহু বুলি কোৱা যিটো আমাৰ উৎসৱ আছিল সেইটো পথাৰত আহঁত গছৰ তলত মানে ফূৰ্তিমূলকভাৱে নৃত্য ফূৰ্তিমূলকভাৱে মানে বাজনা বজাই পেলাই কৰিছিলে আৰু সেই বস্তুবিলাক গৈ পেলাই আজিকালি ষ্টেজ পালে মানুহৰ এতিয়া সময় নাই একচুৱেলি আপুনি যিটো কৈছে সেইটো আমিও ফিল কৰোঁ এইটো ক'ৰ পৰা ক'ত আহিল আমিও সৰু এতিয়া বড়োবিলাকো একেই অসমীয়া বিহু একেটো জাষ্ট মানে নাচ গান যেনেকৈ ঘৰে ঘৰে যায় যে বিহু নাচে যে অলপ আমিও এনেকৈ কৰোঁ আমিও কৰিছিলোঁ একচুৱেলি মই পূৰা মনত আছে গামোচা দখনা পিন্ধি আমি খুব মানে গাঁৱে গাঁৱে মই আনকি 2000 মই এম এ পাছ কৰিও মই এইবিলাক গাঁৱে গাঁৱে ডেন্স কৰি ফুৰিছোঁ আমি ইভেন আমি কটন মেহমদল থাকোঁতে আমি বিহু এনেকুৱা মাৰি ফুৰিছোঁ হোষ্টেলে বা প্ৰফেচাৰৰ ঘৰে ঘৰে এতিয়াতো এইটোতো প্ৰায় নাইকিয়া হৈ গৈছে এতিয়া এইটো নাইকিয়া হোৱাৰ অত্যাধুনিক আপুনি যিটো কৈছে সেইটো হ'ল মানুহৰ এতিয়া সময় নাই আৰু সময় নাই মানে আৰু মানুহে এইখিনি ষ্টেণ্ডাৰ্ডটো জানো কি এনেকুৱা বা ভাবে এইখিনিতো লাহে লাহে আমি এতিয়াও নাইকিয়া হোৱা নাই কিন্তু কমি গৈছে আৰু এইটো এতিয়া ষ্টেজ প্ৰগ্ৰাম মানে এতিয়া মানে চবেই মানে এনেকুৱা হৈছে এইটো কেনেকুৱা যে হ'ব এইটো এতিয়া পটককৈ আমি তাৰ ওপৰত এতিয়া মত দিয়াটো ঠিক নহ'ব এইটো সমাজে যেনেকৈ নিব আৰু সমাজক এৰি দিলোঁ যেনেকৈ নিয়ে অৰ্জুনক ছাৰ বহুত ভাল লাগিছে আৰু এই কথাখিনি আমি জানিবলৈ কাৰণে চেষ্টা কৰিলোঁ যে দৰ্শক ৰাইজ আমি অসমীয়া বুলি কওঁতে অসমীয়া যিটো আমাৰ সংস্কৃতি এই অসমীয়া সাংস্কৃতিক জগতখন অকল অসমীয়া ভাষা বুলি নহয় অসমীয়া সাংস্কৃতিক জগতখনত বিভিন্ন জাতি উপজাতিৰ সমূহ সংমিশ্ৰণ হৈহে আমাৰ অসমীয়াৰ এই বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি গঢ় লৈ উঠিছে ইয়াত বড়োসকলৰো যোগদান আছে মিচিংসকলৰো আছে ৰাভাসকলৰ আছে সকলোৰে যোগদান আছে আৰু সেইকাৰণে আমাৰ সাত ভনীৰ নৃত্য যেতিয়া কৰা যায় সেই সাতজনী ভনী মকামিলাকৈ নাচাটো দেখুওৱা যায় গতিকে আমি সকলো একে আমি সকলো অসমীয়া আৰু আমি সমিল মিলেৰে সম্প্ৰীতিৰে আগবাঢ়িব লাগিব আৰু আমাৰ এই মাটিতেই যিহেতু জন্মগ্ৰহণ কৰিছে আমাৰ ছাৰসকলে আৰু ছাৰ আজি জন্ম হৈছিলে ক'ত ভূটান বৰ্ডাৰ ওচৰত তামোলপুৰত আজি ছাৰে কাক ছাৰ্ভিচ দি আছে আমাক নগাঁওবাসী ৰাইজক গতিকে সকলোকে আপোন বুলি ভাবা মনোবৃত্তিটোৱে হৈছে মানৱতা আৰু সেই মানৱতাৰ মনোবৃত্তি যাৰ আছে সি নিশ্চয় গৈ পেলাই সেই মানৱ সেৱাৰ আসনত অধিষ্ঠিত হ'ব পাৰিছে আৰু মই ছাৰ এইখিনিতে যদি মোৰ ভুল হোৱা নাই আপুনি মানুহৰ প্ৰতি প্ৰেম বা ছ'চিয়েল ছাৰ্ভিচটোক আপুনি ভাল পোৱা সেই মনোবৃত্তিটো হয়তো আপোনাৰ সৰুকালতে জাগিছিল এইটো তেনেকুৱাই আৰু মানে এইটো ক'ৰ পৰা উঠিছে মই নাজানো মুঠতে মই ভাল পাওঁ আৰু মানুহৰ লগত থাকি ভাল পাওঁ মানুহৰ কিবা এটা যদি কৰিব পাৰোঁ তেনেকৈতো আমি এতিয়া এজ এ অফিচাৰ আমিতো আমাৰ ইচ্ছামতে আমাৰ হেৰিও নাই কেপাচিটিও নাই আমি যিটো চৰকাৰী কেপাচিটি আমি সেইমতে যিমান পাৰোঁ আমাৰ লেভেলত যিমানলৈকে যায় আমি সেই লেভেললৈ মেক্সিমাম লেভেলতে আমি ছ'চিয়েল ছাৰ্ভিচ বা সমাজৰ বা সেইখিনি মানে পাব্লিকৰ কাৰণে আমি যিখিনি পাৰোঁ সেইখিনি মই চেষ্টা কৰোঁ বাকীটো আৰু এক্সট্ৰা আমাৰ নিজৰ ফালৰ পৰা এনেকৈতো আমি দিব পাৰা আমাৰ তাত নাই তথাপি আমি সেই যিখিনি পাব্লিকৰ প্ৰতি আমাৰ যিখিনি প্ৰচেষ্টা এইটো আমাৰ আছে মোৰ পাইছে এইটো মই ক'ব পৰা নাই বহুত ভাল লাগিল ছাৰ এইখিনিতে মই এটা কথা জানিব বিচাৰোঁ ছাৰ আপোনালোক যিহেতু বহুতেই অধ্যয়নপুষ্ট ব্যক্তি আপোনালোকে যথেষ্ট অধ্যয়ন কৰিছে নট অনলি ছাবজেক্টিভ অবজেক্টিভলি কিতাপো বহুত পঢ়িছে আপুনি মই আপোনাৰ পৰা এনেকুৱা কেইখনমান কিতাপৰ নাম বৰ্তমান আমাৰ সমাজৰ বাবে বা নৱপ্ৰজন্মৰ বাবে জানিব বিচাৰোঁ যিকেইখন কিতাপ পঢ়ি আপুনি নিজকে মটিভেটেড কৰিব পাৰিছিলে যিখন কিতাপৰ দ্বাৰা আপুনি নিজকে ষ্ট্ৰং বা এনাৰ্জেটিক ফিল কৰিছিলে সেই কিতাপ কেইখনমানৰ নাম যদি আপোনাক যিকেইখনে কৰিছিলে আপুনি আমাৰ নৱপ্ৰজন্মলৈ আগবঢ়াব নেকি তেনেকৈতো আজিকালি এতিয়া আমি এতিয়া চৰকাৰী বিষয়া হিচাপে এতিয়া ক'বলৈ গ'লে আপুনি যিটো ক'লে অথনি যে মানুহে অত্যাধুনিক হৈ গৈছে মানুহবিলাক এতিয়া একচুৱেলি পঢ়া শুনা কৰাটো মানুহৰ পৰা বহুত আঁতৰি গৈছে মই চবকে নাজানো কিন্তু মই নিজে ফিল কৰিছোঁ মই আগতে ছাত্ৰ জীৱনত যিমান কিতাপ পঢ়িছিলোঁ আমি বন্ধ পালে কিছুমান উপন্যাস চুটিগল্প কবিতা এইবিলাক আমাৰ তাত ঢেৰ কিতাপ থাকিছিল আজিকালি মানে মানুহৰ তাত এইবিলাক খুব কমি গৈছে এতিয়া মই তেনেকুৱা কাৰণ এতিয়া এক্সট্ৰা কিতাপ পঢ়া হোৱাই নাই আগতে মানে তেনেকৈ কোনোবা
জেনেৰেল মানুহৰ চবৰ কাৰণে উপকৃত কিতাপ বুলি ক'বলৈ মোৰ এটা ক'বলৈ টান হৈছোঁ কিয় মই আগতে আপোনাৰ ডিগ্ৰী পঢ়াৰ সময়লৈকে যিখিনি মই সৰু সুৰা কিতাপ পঢ়িছিলোঁ কিছুমান অনুবাদ যেনেকৈ আব্দুল কালামৰ কিতাপ হোমেন বৰগোহাঞিৰ কিতাপ আপোনাৰ যিখিনি আমাৰ বড়োৰ ডাঙৰ ডাঙৰ ৰাইটাৰবিলাকৰ কিতাপ খুব মই এনেকৈ ইণ্টাৰনেশ্যনেল লেভেলৰ ডাঙৰ ডাঙৰ কিতাপ মই পঢ়া মনত নপৰে এই আপোনাৰ যিখিনি অনুবাদিত কিতাপ APJ আব্দুল কালামৰ আপোনাৰ হোমেন বৰগোহাঞিৰ কিতাপ হোমেন বৰগোহাঞিৰ কিতাপ মই পঢ়িছিলোঁ জীৱনৰ সাধনা কিতাপ পঢ়াৰ আনন্দ তেনেকুৱা সৰু ধেৰ কিতাপ থাকে নহয় তেখেতৰ খুব ডাঙৰ ডাঙৰ ফিল্ম নহয় সৰু ফিল্ম কিন্তু এইবিলাকো মই পঢ়িছিলোঁ এই সৰু সৰু কিতাপৰ পৰাই আমি মানে কিছুমান বহুতখিনি আমি পাইছিলোঁ জ্ঞান পাইছিলোঁ গতিকে ঠিক তেনেকৈ মই এখন কিতাপ বুলি ক'ব মই নোৱাৰিম যিখিনি কিতাপ পঢ়িছিলোঁ মই ভালকৈ পঢ়িছিলোঁ আৰু প্লেন কৰি পঢ়িছিলোঁ আৰু কিছুমান কিতাপ মই ক'ৰবাত কিছুমান পাইছিলোঁ পুৰস্কাৰ হিচাপে পাইছে নহয় কিছুমান আপোনাৰ লিটাৰেৰী কম্পিটিশ্যনবিলাকত যে পায় স্কুল কলেজত এইবিলাকত পাই পেলাই মই পঢ়িছিলোঁ কিন্তু তেনেকৈ এখন কিতাপ ক'বলৈ টান হৈছোঁ কিয় মই আজিকালি এই আপুনি যেতিয়া UPSC EPSC কৰিব এক্সট্ৰা কিতাপ পঢ়াটো কমি নাথাকে কমি গৈছে এতিয়া আমাৰ এটা কি বুলি কয় আমি এৰাই চলোৱাৰ নিচিনা হৈ যায় মানে নিজকে বেছি বিজি দেখুওৱাৰ নিচিনা হ'ব কিন্তু আমাৰো এতিয়া কিতাপ চিতাপ পঢ়া অলপ কমি গৈছে এইটোৱে এক্সট্ৰা কিতাপ পঢ়িব লাগে মানুহে বহুত এইটো ময়ো চেষ্টা কৰোঁ মাজে মাজে ময়ো চেষ্টা কৰোঁ কিতাপ মই কিনি থৈছোঁ কিন্তু পঢ়িব পৰা নাই বহুত এটা ডাঙৰ মেছেজ ছাৰ মানে কিতাপ পঢ়াৰ অভ্যাসটোৱে যে এজন ছাত্ৰ বা এজন ব্যক্তিৰ জীৱনৰ ৰূপৰেখা সলনি কৰি দিব পাৰে সেইটো আপুনি কিমান দূৰ সঁচা বুলি ভাবে ভাল বহুত আপোনাৰ কিতাপত বহুত কিবা আছে শক্তি আছে কিতাপ আৰু আপোনাৰ যিটো মানে টিচিং এইটো বহুত আছে মানে এইটো আপুনি যেনেকৈ লয় আপুনি বিচাৰিলেই পাব এইটো এতিয়া ধৰি লওক আপুনি যদি কিতাপৰ প্ৰতি একো আপুনি নিবিচাৰে আপুনি ডাঙৰ ডাঙৰ কিতাপ ডাঙৰ ডাঙৰ বাণী দিলেতো কামত নাহিব এতিয়া আপুনি যদি ভাল ভাল বাণী ভাল ভাল কথাই যদি বিচাৰি থাকে এই বিচাৰি থাকিবই মই এখন কিতাপ ক'ৰবাত বিচাৰিছিলোঁ এই হোমেন বৰগোহাঞি তেখেতৰ কিতাপতে মই ক'ৰবাত দেখিছিলোঁ তেওঁ বোলে মানে এনেকুৱা বোলে আপুনি যি প্ৰশ্ন যদি সুধিলে মই ইয়াৰ সেইটো ক'ব বিচাৰিছোঁ যে কিতাপ মানে পঢ়া যিটো হেবিট এই হেবিটটো এনেকুৱা মানে তেখেত কোনোবাই এটা ষ্টৰী লিখিছিলে এজন মানুহে মানে ইমানেই কিতাপ পঢ়ে যে এতিয়া এই কোনোবা এটা স্থানত তেওঁ যাব লগা হ'ল য'ত মানে লিমিটেড কিতাপ আছে আৰু তেখেতেতো বহুত কিতাপ পঢ়ে মানে শেষ হ'লে আনে আৰু পঢ়ে এতিয়া তেখেতে এনেকুৱা এটা স্থানত যাব লগা হ'ল তাত মানে কিতাপ ধৰি লওক এইটো ৰুমতো কিমান লিমিটেড পেজ আছে কিতাপ আছে এটা সময়তো শেষ হ'ব এটা শেষ হোৱাৰ পিছত মানে কি কৰিব বোলে সি বাহিৰত যাই হ'লে ক'ৰবা পঢ়ি থকা পেপাৰ জাবৰত যদি পেপাৰ চেপাৰ পঢ়ি থকা এইবিলাকো বোলে বিচাৰি পঢ়িছিলে ঠিক তেনেকুৱা আৰু মানে গতিকে আৰু এইটো আপুনি বিচাৰিলেহে হ'ব আৰু এইটো চবৰ কাৰণে নহয় কিন্তু কিতাপৰতো বহুত আপোনাৰ কিবা আছে কাৰণ কিতাপ লিখা মানে এইটোতো এনেকৈ যি মন যায় থাকে এদিনতো লিখি নিদিয়ে এইটো কিমান এখন কিতাপ লিখিবৰ কাৰণে কাৰোবাৰ কাৰণে 10 বছৰ লাগিব পাৰে কোনোবা 8 বছৰ লাগিব পাৰে তাৰে বহুত চিন্তা কৰি বহুত মানে তাত ফেক আছে কিবা আছে গতিকে সেই আৰু বহুত জ্ঞানটোতো ল'ব পাৰে বহুত ভাল কথা ছাৰ মই আপোনাৰ পৰা এই কথাষাৰ এইকাৰণে জানিব বিচাৰিছোঁ যে এজন অফিচাৰ ৰেংকত তেখেতে নিজকে অধিষ্ঠিত কৰাৰ আঁৰত তেখেতে বহুতখিনি অধ্যয়ন কৰিছে তেখেতে হোমেন বৰগোহাঞিৰ নাম অলৰেডি লৈছে তেখেতে APJ আব্দুল কালামৰ নাম লৈছে অনুবাদ কৰা কিতাপসমূহে পঢ়িছিলে তেখেতে আৰু সেই আব্দুল কালামো এখন মানে বহুতেই দুখীয়া ঘৰৰ ল'ৰা হৈ পেলাই মিছাইল মেন অফ ইণ্ডিয়া হ'ব পাৰিছিলে গতিকে এই কিতাপসমূহ আমাৰ বজাৰত উপলব্ধ কিন্তু আমাৰ নৱপ্ৰজন্মই কিতাপ নপঢ়ি পেলাই ডাইৰেক্ট ফেচবুক আৰু হোৱাটছআপ বা আজিকালিতো তেনেকুৱা হৈছে এতিয়া মানুহে মই এইটো এতিয়া আপুনি যেনেকৈ কৈছে মই এইটো জানিব বিচাৰোঁ কেতিয়াবা মানে এটা ছাৰ্ভে টাইপ কৰিব লাগে একচুৱেলি এতিয়া আমাৰ সময়ত এতিয়া আপোনালোকৰ সময়তো মোৰ হ'লে চবেই এক্সট্ৰা কিতাপ পঢ়িছিলে কিনি পেলাই বা কিবা কাৰোবাৰ মাকৰ দেউতাকৰ পৰা হ'লেও পঢ়িছিলে আজিকালি ল'ৰা ছোৱালী কিমান যে এনেকুৱা হাৰ্ড কপি এক্সট্ৰা কিতাপ পঢ়ে কিমানজনে উপন্যাস পঢ়িছে কিমানজনে শ্বুটিং কৰিব পাৰে এইটো একচুৱেলি আমি এতিয়া এটা ছাৰ্ভে কৰিব লাগে কিছুমান আমি এটা ছাৰ্ভে কৰিবলৈ আমি এটা সেই বস্তুটো আমি কি পৰ্যায়ত আছোঁ এতিয়া কিতাপ পঢ়াৰ আপুনি যিটো ডাঙৰ প্ৰশ্ন এটা সুধিছে এইটো অভ্যাসটো আমাৰ কিমানলৈ তলত গৈছে বা কিমান ওপৰত গৈছে এইখিনি আমি একচুৱেলি আমি পাৰিলে কোনোবা ছাত্ৰ সংগঠনেই হওক বা একাডেমিক হওক কলেজেই হওক বা কোনোবা সংস্থাই হওক এইবিলাক একচুৱেলি এইটো এটা ওলাব লাগে এইটো মানে আমি ছাৰ্ভেটো ডাটাটো দিব লাগে একচুৱেলি এতিয়া মই কিন্তু ভাবোঁ মই স্কুলত হ'লেও মোতকৈ পঢ়া শুনাত কম হ'লেও এওঁলোকেও পঢ়িছিলোঁ কিন্তু মই নহয় যে অকল ময়ে পঢ়িছিলোঁ
আমি ডিছকাশ্যন কৰিছোঁ এতিয়া এই কলেজবিলাকৰ হোষ্টেলত কিবা আলোচনা হয় এইবিলাক কিতাপৰ বিষয়ে কিবা আলোচনা কৰে নকৰে এইখিনিও এতিয়া আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন এটা গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ আমি নিজেই সন্ধান কৰিব লাগিব আৰু আমাৰ বিশেষকৈ ছাত্ৰ সংগঠনসমূহ প্ৰতিবাদী কাৰ্যসূচী অৱলম্বনো কৰিবই লাগিব তথাপিও এনেকুৱা ফলপ্ৰসূ আজি এজন মানে অফিচৰ কাষৰ পৰা মই কথাষাৰ সকলোকে আহ্বান জনাইছোঁ যে এনেকুৱা ফলপ্ৰসূদায়ক যিটো ছাৰ্ভে কৰিলে আমাৰ এটা সমীক্ষালৈ আহিম যে কিমানে পঢ়িছে আৰু যিমানে পঢ়া নাই সিহঁতে যে অবাতে গৈ আছে সেই কথাটো ধৰা পৰিব নহয় জানো গতিকে এইটো এটা বহুতে ডাঙৰ কথা কৈ দিলে ছাৰে গতিকে মই নাজানো যে কিমান দূৰ ফলপ্ৰসূ কিন্তু মই আমাৰ এই অনুষ্ঠানৰ যোগেদি সকলোকে আহ্বানেই কৰিব বিচাৰোঁ প্ৰতিটো নৱপ্ৰজন্মক আহ্বান কৰিব বিচাৰোঁ যে পঢ়া মই আজি তোমালোকক এটি সাক্ষাৎকাৰ ছাৰৰ যোগাবলৈ আহোঁতে আমি বহুত অধ্যয়ন কৰিছোঁ বহুত অধ্যয়ন কৰি পেলাই মই ছাৰ বহুতে পঢ়া শুনা কৰোঁ এক্সট্ৰা নলেজ মই বহুত ল'বলৈ চেষ্টা কৰোঁ পঢ়োঁ নিজকে সময় দিওঁ নিজকে আত্মনিয়োগ কৰোঁ আৰু মই এটা কথাই জানো যে এখন কিতাপ পঢ়িলে সেই ব্যক্তিজন যিজনক মই জীৱনত লগ পোৱা নাই তেখেতৰ গোটেই জীৱনৰ জ্ঞানসমূহ পায় এইটো সময়ৰ ধৰি লওক আপোনাৰ ক'ৰবাত 1970 চনতে কিতাপ লিখা এই সময়ৰ যিকোনো কাল্পনিক যিটো মানে সময় কিন্তু আমি জানিব পাৰোঁ কেনেকুৱা আছিলে এইটো আৰু গতিকে আমি ঘৰতে বহি পেলাই সেই তেনেকুৱা এটা ফিল ল'ব পাৰোঁ যিটো ফিল আমি ক'তো নাপাওঁ চিনেমা এখন চালে জাষ্ট 3 ঘণ্টা পাহৰি গ'ল কিন্তু কিতাপ এখনে এনেকুৱা কথা শিকাই যাব যিটো শ্ল' মোচনত যাব আৰু যিটো বস্তু গোটেই জীৱন জোৰা ভাৱে থাকি যায় হয় ছাৰ আহি মই এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনাক সুধিব বিচাৰিছোঁ প্ৰতিজন মানুহৰ জীৱনলৈ এনেকুৱা এটা সময় আহে যিটো সময় বৰ চেলেঞ্জিং বা হতাশা নিৰাশা ফ্ৰাষ্ট্ৰেশ্যন টেনশ্যন এই সকলোবিলাক এটা মানুহৰ জীৱনলৈ আহে যিটো বস্তুৱে সেই মানুহজনৰ মানে গোটেই দুনিয়াখন হিলাই দিয়া নিচিনা হৈ যায় গতিকে প্ৰকৃত মানৱ সেইজনহে যিজন মানুহে সেই হতাশা নিৰাশা তেনেকুৱা এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই সেই পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি গৈ জীৱন বাটত নিজকে আগুৱাই লৈ যাব পাৰে প্ৰকৃতাৰ্থত গতিকে মই ভাবোঁ ছাৰ আপোনাৰো জীৱনত তেনেকুৱা নিশ্চয় তেনেকুৱা হতাশাৰ দিন বা নিৰাশাৰ দিন তেনেকুৱা চেলেঞ্জিং দিন কিছুমান আহিছে আপুনি কেনেকৈ সেই চেলেঞ্জিং দিনবিলাকক নেওচি গৈ পেলাই আজি ব্লক ডেভেলপমেণ্ট অফিচাৰৰ এই আসনত অধিষ্ঠিত হৈছে সেই মানে পাৱাৰটো মই জাগৰিত কৰিব বিচাৰোঁ আমাৰ নৱপ্ৰজন্মৰ বাবে এতিয়া চাওক এইটোতো আপুনি মই যিখিনি আগত মই যিখিনি কথা ক'লোঁ এইখিনি আপুনি গম পাইছে যে মই কেনেকুৱা ষ্ট্ৰাগল কৰি আহিছে এইটো অলপ হ'লেও আমি কৰিব পাৰিছে আপুনি এতিয়া তাতে মোৰ বহুত ক্ষেত্ৰতে মোৰ হতাশা থাকিব এইটো মই নক'লে আপুনি বুজি পাইছে কাৰণ মই অলৰেডি ক'লোঁ যে মোৰ মা দেউতাই যদিও খুব ভাল এতিয়া মোক মানে এটা হেৰিত টাৰ্ণিং পইণ্টত মোক ঠেলিও দিব নোৱাৰে যে তুমি সেইটো কৰিবা এতিয়া মই নিজেই ডিচিশ্যন লওঁ আৰু মই নিজে ৰাস্তা উলিয়াব লগা হয় এতিয়া এই ক্ষেত্ৰতো আপোনাৰ হতাশাটো ঢেৰ আহিছে প্ৰত্যেক ষ্টেজতে হতাশা আহিছে আপুনি হাইস্কুল পাৰ হোৱাৰ পিছত আহি গ'ল মই ক'ত যাম হাই ছেকেণ্ডেৰী পিছত মই একচুৱেলি চবচে প্ৰথম হতাশা আহিছিলে মোৰ HS পাছ কৰি HS পাছ বা মই হাই ছেকেণ্ডেৰীটো মই কলেজৰ পৰা এইটো আপোনাৰ প্ৰায় 20 কিলোমিটাৰমান আছিলে হাই ছেকেণ্ডেৰী জুনিয়ৰ কলেজটো এতিয়া এইটোতো আপুনি কিবা কৰি মই বাছত আহোঁ তেতিয়া আহোঁতে 5 টকা যাওঁতে 5 টকা আছিলে এনেই নৰ্মেল ভাড়া 10 টকা লয় ষ্টুডেণ্টক হাফ ভাড়া লয় 5 টকা এনেকুৱা আমি দিনত 10 টকা কিবা কৰি মানে মাৰ পৰা কিবা কৰি আজিৰ দিনটোৰ কাৰণে 10 টকা মেনেজ কৰোঁ কালি 10 টকা এইখিনি কিবা কৰি মেনেজ কৰি মই পাৰ কৰিলোঁ কিন্তু এতিয়া আপোনাৰ চাওক HS পাছ কৰাৰ পিছতো আপুনি ওচৰত এতিয়া কলেজ নাই হয়তো আপুনি ৰঙিয়াত যাব লাগিব নহ'লে গুৱাহাটীত যাব লাগিব এতিয়া মোৰ কাৰণে কি তেতিয়া মোৰ প্ৰথম হতাশা আৰু প্ৰথম হেৰি কি বহুত ভাল আৰু বহুত বেয়া ভালটো এইকাৰণে ভাল হ'ল যে মই বহুত ভাল ৰিজাল্ট কৰিছোঁ মই কলেজত মই বেষ্ট ষ্টুডেণ্ট মানে ৰিজাল্ট পাইছোঁ বেয়াটো এইটো হতাশাটো এইটো হ'ল মই ইমান ভাল ৰিজাল্ট কৰি মই এতিয়া ক'ত যাম মানে দিক নাই ডিৰেকশ্যনলেছ এতিয়া মোক কোনো চিধা চিধি নকয় যে তুমি তাতে যোৱা মই আছোঁ মা দেউতাক কৈছে তুমি তাতে যোৱা মই আছোঁ মোক কোনো এনেকুৱা এটা কোৱা এতিয়া এইটো মোৰ খালি বহুত হতাশা এই হতাশাটো মই বহুত মানে হেৰি কৰি মানে মুঠতে যুঁজি মই ৰাস্তা যদিও হেৰি নহয় স্পেচিফিক ৰাস্তা নাছিলে যদিও মই ৰাস্তাটো উলিয়াব পাৰিলোঁ যদিও মই কিমান আছিলোঁ এইটো এটা চবচে প্ৰথম হতাশাটো থাকিবই আপুনি যিটো প্ৰশ্ন মানে এইটো তাৰে মানে চবচে ডাঙৰ হতাশা বুলি এইটো বা চেলেঞ্জিং এইটোতো এটা ডাঙৰ চেলেঞ্জিং আপুনি আজি কৰিব পাৰিব যে তেতিয়া মই প্ৰথম ভাৱটো দেখাই পোৱা নাই
কটন মহাবিদ্যালয়ত দেখা নোপোৱা মানুহে কেনেকৈ আপুনি যি নহওক এনেকুৱা এইটোতো ডাঙৰ এটা মোৰ কাৰণে বহুত মই কেনেকৈ মই পাৰিছোঁ সম্পূৰ্ণ কৰিব পাৰিলোঁ মই সেইটো কাৰণে সেইটো এডমিশ্যন লোৱাৰ পৰা প্ৰায় হেৰিলৈকে মই এইটো বহুত মানে চেলেঞ্জিং আৰু কিবা পাইছিলোঁ মানে হতাশা পাইছিলোঁ তাৰপিছত মই মোৰ প্ৰত্যেক ষ্টেজতে মানে এতিয়া আপুনি কলেজ পাৰ হ'লোঁ এতিয়া মইতো আপোনাক প্ৰথম কৈছিলোঁ মই দিল্লী যোৱাৰ বহুত ইচ্ছা আছিলে মই নাজানো যে কোনে হৈ গ'ল কিন্তু মোৰ আপুনি জানিব যে গুৱাহাটী কটন মহাবিদ্যালয়ত যিবিলাকে অলপ চিৰিয়াছলি পঢ়া শুনা কৰে তেওঁলোকে মেক্সিমাম দিল্লীত যোৱা চিন্তা কৰে বা ছায়েন্সৰবিলাক IIT যাব বিচাৰে নহ'লে আৰ্টছৰবিলাকে মানে JNU বা দিল্লী ইউনিভাৰ্চিটি যাব বিচাৰে তেনেকৈ ময়ো মানে JNUত যাবলৈ বহুত মানে মন আছিল এতিয়া তাৰপিছত মানে কি কৰিম এতিয়া আকৌ তাতে এটা হেৰি হ'ল মই যে কৈছিলোঁ আপোনাক মই এজন লগ পাইছিলোঁ ক'ৰবাত এই মানুহবিলাক সেইখিনিলৈকে আছিলে মই যে আপোনাক কৈছিলোঁ যে কটন মহাবিদ্যালয়লৈ মই যাৰ সহায় পাইছিলোঁ এই সহায় পোৱাখিনি মই মাষ্টাৰ ডিগ্ৰী পাছ হোৱালৈকে আছিলে মোৰ লগত তাৰপিছত এইখিনি সময়ৰ পৰা মোৰ চব আঁতৰি গ'ল মই তেওঁলোকৰ পৰা হেল্প ল'ব নোৱাৰা অৱস্থা হৈ গ'ল আৰু নাপালোঁ এইটো আৰু বহুত ডাঙৰ এটা চেলেঞ্জিং হৈ গ'ল মই এতিয়া কেনেকৈ MA পঢ়িম এইটোতো এটা ডাঙৰ এটা মই এতিয়া তেতিয়া আপুনি মনত পৰিব আপুনি যিটো পঢ়া শুনা কৰি আহিছে মানুহে MA পাছ BA পাছ কৰি যেনেকুৱা এটা ফ্ৰাষ্ট্ৰেশ্যন আহি যায় BA কৰালৈকে ঠিকে থাকিব কষ্ট হয় তথাপি আপুনি পঢ়া শুনা কৰাৰ সময়ত ঠিকে আছে কিন্তু যেতিয়া পাছ কৰি অলপ নকৰিব চাকৰি বাকৰি ওচৰত দেখা নাই বা ইমিডিয়েটলি কিবা এটা হোৱাৰ কোনো সম্ভাৱনা দেখা নাই তেতিয়া আপুনি বহুত এটা ফ্ৰাষ্ট্ৰেশ্যন আহি যায় এতিয়া কি কৰিব এতিয়া কি আছে ওচৰতে চাকৰি কাম কৰিব নোৱাৰে এতিয়া আমি এতিয়া কটন মহাবিদ্যালয়ৰ পৰা মই ইমান বেকগ্ৰাউণ্ড এতিয়া মোকতো বহুত ডাঙৰ বুলি ভাবে মানুহ গাঁৱৰ মানুহবিলাক বা এইটো কটনত পৰিছে বহুত মানে কিবা এটা কৰিব মানুহ এটা এক্সপেকটেশ্যন আছে এতিয়া এইটো ময়ো বুজি পাওঁ আৰু আমাৰ দায়িত্ব আছে আৰু তুমি কটন কলেজত পঢ়ি পেলাই যদি তাতে যাই যদি ক'ৰবাত পুংপাঙি থাকে এইটো কি মূল্য থাকিল কটন মহাবিদ্যালয় মোৰো এনেকুৱা তাৰপিছত মোৰ কিন্তু সপোন আছিলে কটন মহাবিদ্যালয় যে মই UPSC কাৰণে ট্ৰাই কৰিম তেনেকৈ মই সেইটো কাৰণে মই দিল্লীতো যোৱা নহ'ল তাৰপিছত মই তাত MA কৰিলোঁ সেইটো এটা তাৰপিছত মই মানে কৰিলোঁ আপোনাৰ কিছুমান মানুহৰ পৰা মই বহুত কৰি ৰাস্তা উলিয়াই পেলাই মই দিল্লীত যাম বুলি মই বহুত চেষ্টা কৰিলোঁ দিল্লীত যাম বুলি মই দুজন মানুহ লগ পাই পেলাই তেওঁলোকে মোক কৈছিল যে ঠিক আছে তোমাৰ সেইটো মই বহুত দেখিলোঁ আমি তোমাক কৰিম তুমি চেষ্টা কৰা যোৱা তাত যাই যি চেলেঞ্জিং যি মানে আপোনাৰ কি ক'ম আৰু মানে একদম চকু পানিবলৈ গৈছে তাতে মানে কিয় যে আহিছোঁ দিল্লীত মই মানে দিল্লীত কোচিং ল'ব গৈছিলোঁ UPSC কাৰণে তাতে কিন্তু তাতে মই কিন্তু চকু পানিবলৈ গৈছোঁ মই ইমান ষ্ট্ৰাগল কৰিলোঁ মই চকু পানী ওলোৱা নাছিলে কিন্তু মই এতিয়া আপোনাক আজি প্ৰথমবাৰ কৈছোঁ তুমি কাকো মানে প্ৰকাশ কৰা নাই এইটো প্ৰথম দিন না দ্বিতীয় দিন প্ৰথম দিন নহয় ছেকেণ্ড ডে হ'ব প্ৰথম বা ছেকেণ্ড ডে ৰাতি মানে যেতিয়া আহিছিলে তেতিয়া মই মানে ফাট খাই থাকোঁতে চকু পাতিবলৈ গৈছে মই কিয় যি আহিলোঁ মানে কি পাইছিলোঁ মই মানে কিন্তু এইটো মানে কি আৰু এইটো ষ্টেপটো যদিও বেয়া কিন্তু ভাল আছিল আৰু তাৰ পৰা বহুত বস্তু শিকি আহিছোঁ মোক তাতে যিটো মানে ঘৰ মালিক ই মোক খুব ভাল পাইছিলে ইভেন মই APSC পাছ কৰাইছিল সি মোক ফোন মাৰিছিলে যে বিৰবল তুম আ যাও तुमको जो खाना है मैं खिलाऊंगा खाना खिलाऊंगा এনেকুৱা মই তাতে মই মানুহৰ প্ৰায় মৰম পাইছিলোঁ মোক ভাল পাইছিলে নহয় মই কোচিং ল'ব গৈছিলোঁ ইছ্যুৰ কাৰণে এই মানে চেলেঞ্জবিলাকতো আপুনি হতাশা প্ৰায় মোৰ মানে প্ৰত্যেক ষ্টেপত হতাশা হোৱাই প্ৰায় আৰু মানে অভাৰকাম কৰিছোঁ কিন্তু এনেকুৱা নহয় যে মই এইটো মৰি যাম নেকি বা বাদ দে মই ক'ৰবাত বাদ দে মই কিবা এনেকুৱা মই হতাশা এইটো নহয় যে মই হতাশাজনক আছিলে কিন্তু মই একচুৱেলি হতাশা হোৱা নাই আৰু মানে হতাশাজনক আছিলে আপুনি ঠিক এনচাৰটো মই 100% নাজানো কিন্তু হতাশাজনক এইবিলাক পৰিস্থিতি আছিলে কিন্তু হতাশা মই হৈছিলোঁ কিন্তু মই মানে নিজকে কৰিছোঁ ভাঙি পৰা নাই আৰু বহুত ধুনীয়া কথা ছাৰ আৰু এই কথাখিনি মই ছাৰৰ পৰা এইকাৰণেই ল'লোঁ যে চাওক
প্ৰতিজন মানুহৰ জীৱনত শিক্ষা জীৱনতে হওক বা কলেজীয়া জীৱন স্কুলীয়া জীৱনতে হওক বা কলেজীয়া জীৱনতে হওক প্ৰতিটো ষ্টেজতে মানুহৰ হতাশা আহেই আৰু সেই হতাশাত ভাগি পেলাই আজি আমাৰ নৱপ্ৰজন্মবিলাকে নিজকে নিচাসক্ত কৰিবলৈ চেষ্টা কৰে বহুত কিছুমান নৱপ্ৰজন্মই সামান্য সৰু সুৰা কিছুমান হতাশা জীৱনৰ সামান্য কিছুমান কথাৰ কাৰণে নিজকে ড্ৰাগছ সেৱন কৰিবলৈ লাগি গৈছে বহু সৰু সৰু ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰি পেলাই মৰাও দেখা যায় আৰু ইয়াৰ মূল ৰিজনটো হৈছে যে হতাশা বা নিৰাশা কিবা এটা নহয় কিবা এটা হতাশা নিৰাশা সৰু কাৰণ গতিকে সেই সৰু সৰু কাৰণবিলাকক তোমালোকে জীৱনটোক নাশ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে সেই সৰু সৰু কাৰণবিলাকক শক্তি হিচাপে ব্যৱহাৰ কৰা সেই কাৰণসমূহ শক্তি হিচাপে ব্যৱহাৰ কৰিছিল কাৰণে আজি আমাৰ কাষত এনেকুৱা এজন অতিথি আছে আমাৰ লগতে যিজনে ভূটান বৰ্ডাৰৰ এখন একেবাৰে পিছপৰা এখন গাঁৱৰ পৰা আহি পেলাই কটন মহাবিদ্যালয়ত অধ্যয়ন কৰি পেলাই দিল্লীত গৈ কোচিঙো কৰিছে তাৰপিছত আহি APSCত এবাৰ তেখেতে কৰ্পৰেট ছেক্টৰত পালে তাৰপিছত আকৌ APSC ক্লিয়াৰ কৰিছে এবাৰ তেখেতে BDO হিচাপে পালে গতিকে দুবাৰকৈ তেখেতে APSC পৰীক্ষা ক্ৰেক কৰিছে গতিকে এইটো এটা সহজ কথা নহয় আৰু এই এইটো যাত্ৰাপথো ইমান সহজ যাত্ৰাপথ নহয় তেখেত আজি ইমান প্লেনভাৱে একেবাৰে মই আই এম বিৰবল ব্ৰহ্ম BDO অফ দলংঘাট ব্লক ডেভেলপমেণ্ট ব্লক নহয় এই সফলতাৰ কাহিনীৰ আঁৰত বহুতখিনি বিফলতা বহুতখিনি কষ্ট সাধনা আছে আৰু সেই সমূহ কষ্ট সাধনাক আজি আপোনালোকৰ আগত উজাগৰিত কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ছাৰ যিহেতু এটা সময়ৰ সীমা থাকে বহুত ভাল লাগিলে বিশেষকৈ পোনপ্ৰথমে মই আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আপোনাৰ জীৱনৰ বৃত্তান্তটো আৰু আমাৰ বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ বাবে এটা ইনস্পিৰেশ্যন দিয়াৰ কাৰণে মই লাষ্টলি এটাই কথা সুধোঁ আপুনি নৱপ্ৰজন্মক বিশেষকৈ আৰু বৰ্তমান অভিভাৱকসকলক বা বৰ্তমানৰ টিচাৰসকলক এনেকুৱা এটা কি মানে আপুনি মটো এটা দিব যিটো মটো পালে তেওঁলোকে নিজকে অলপ ইম্প্ৰুভ কৰিব পাৰিব মটোটো হয় আপুনি চাব আজিকালি দিনত মানে জ্ঞানৰ অভাৱ নাই যদি ল'ব জানে মই সেইটো কওঁ জ্ঞান আজি চবতে আছে আপোনাৰ বেয়া চবতে আছে গতিকে এই বেয়াখিনি লাগে না ভালখিনি লাগে আপুনি আগতে ঠিক কৰি লওক আগৰ দিনত অভাৱ আছিলে আমি জ্ঞান ক'ত পাম ভাল মানুহ বিচাৰিব লাগিছিলে আপুনি ভাল অনুষ্ঠান বিচাৰিব আজিকালিতো ঢেৰ মোবাইলত কিমান আপুনি আজিকালি চবতে মোবাইল আছে আপোনাৰ জ্ঞানৰ মানে আজিকালি অভাৱ নাই জ্ঞান দিয়া মানুহৰ অভাৱ নাই এতিয়া আপুনি যিটো কৈছে যে মানে কি মত দিব প্ৰথম আপুনি নিজকে ঠিক কৰিব লাগিব যে কি বিচাৰোঁ মানে এইটো ঠিক হ'ব লাগিব যদি ভালেই বিচাৰিছে ভালেই বিচাৰি থাকিব আৰু ভালে পাই থাকিব আপুনি বেয়া কেতিয়াও নাপায় এতিয়া আজিকালি নতুন প্ৰজন্মৰ টিচাৰ আৰু আপোনাৰ অভিভাৱক এইকেইটাতো এইটো যিটো মানে তিনিটা পিলাৰ এইটো আজিকালি সমাজত আজিকালি নহয় এইটো মানে সভ্যতাৰ জীৱনৰ এইটো মেইন পিলাৰ আছিল এতিয়াও আছে এতিয়া আপুনি চাব মানে মেইন যিটো আপুনি কৈছে অথনি মাজে মাজে কৈছে যে ড্ৰাগছৰ যিটো মানে আজি এডিকশ্যন হৈছে এটা মানে ঘৰত সমাজত এটা ডিচিপ্লিন নোহোৱা হৈ আছে লাহে লাহে এইটো অকল হেৰি নহয় এইটো নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালীও হওক বা ডাঙৰ হওক এইটো মানে কিছুমান আমাৰ হেৰিৰ পৰা পাৰ হৈ গৈছে মানে লিমিট ক্ৰছ কৰি গৈ আছে ইয়াৰ মূল হেৰিটো কাৰণটো মই ভাবোঁ যে আমি সৰুৰ পৰাই আমি এটা যিটো শিক্ষা এইটো প্ৰথম কিন্তু আমি ঘৰৰ পৰা ভালকৈ দিলেহে এইটো আমাৰ হেৰি হ'ব কাৰণ আপুনি চাব আজিকালি বিশেষকৈ আপুনি শিক্ষাটো আমি কি বিচাৰোঁ যে ডাইৰেক্টলি আমি ভাবি লওঁ যে মোৰ ল'ৰা কি হ'ব আমি এইটো ডাইৰেক্ট ভাবি লওঁ কিন্তু ল'ৰাই ভাল হ'ব লাগে সেইটো আমি শিকিব লাগিব প্ৰথমতে মই জীৱনত কেতিয়াও মই আপোনাক কৈছিলোঁ আৰম্ভতে মই কেতিয়াও অফিচাৰ হ'ব বিচৰা নাছিলোঁ মই কিন্তু মোৰ দুজনমান হেৰি আছে মানে শিক্ষাগুৰু আছে তেওঁলোকে মোক সদায় তেওঁলোকে মোক মানে কয় যে ভাল মানুহ হ'ব লাগে নৈতিক জ্ঞান তেওঁ মানে কি কৰে মানে তেওঁলোকে কি কৰে এজন টিচাৰ আছিলে মই নামটো ল'ব পাৰোঁ নল'ব পাৰিম মানে তেওঁ ল'লে বেলেগে বেয়া পাব নহয় আৰু সেইকাৰণে মই নামটো ল'ব বিচৰা নাই মোৰ নামটো নল'লে বুলি বেয়া পাব নহয় মই ক'ব বিচাৰোঁ তেখেতে কি কৰে ধৰি লওক তেওঁ ক্লাছ কৰিব 1 ঘণ্টা ক্লাছ কৰিলে তেখেতে 20 মিনিটমান এক্সট্ৰা কথা এইখিনি আমাক জ্ঞান দিয়ে যে আজিকালি কি হৈছে তোমালোকে নাম নল'লেও অমুক এনেকৈ পাইছোঁ মানে সমাজৰ প্ৰত্যেক কি বুলি কয় সময়ছোৱা মানে ধৰি লওক মানে সাম্প্ৰতিক সময়ৰ প্ৰত্যেক হেৰিটো সাম্প্ৰতিক সময়তে কিবা এটা অসামাজিক কাম চলি থাকে তেতিয়া বেলেগ আছিলে এতিয়া কিবা ড্ৰাগছৰ তেতিয়াতো নাছিল ড্ৰাগছ প্ৰত্যেক সাম্প্ৰতিক সময়তে কি বুলি কয় এটা নহয় এটা অসামাজিক এটা ট্ৰেণ্ড চলি থাকে কাৰ্যকলাপ চলি থাকে এতিয়া এই আমাৰ সময়তো যিখিনি দুইটা আছিলে আমাৰতো তেতিয়া ইমান ডেঞ্জাৰাছ এনেকুৱাতো হেৰি অসামাজিক কামটো নচলা নাছিলে
তথাপি যিখিনি ক্ষতি কৰে ছাত্ৰ ছাত্ৰীক এইবিলাক পূৰা মানে আঙুলি দি মানে কৈছিলে যে এনেকুৱা এইবিলাক ঠিক নহয় কি ভাবিছা তোমালোকে সেইটো তোমালোকে হেৰিবিলাক শিক্ষাগুৰুবিলাকক সমান দিব নাজানা মাকবিলাকক এনেকৈ বিভিন্ন কিছুমান মানে নৈতিক জ্ঞানবিলাক আমাক দিছিলে কিন্তু এনেকুৱা কোৱা নাছিলে যে বিমল তুমি অফিচাৰ হ'ব লাগিব তুমি ডক্টৰ হ'ব লাগিব কি হ'বা আজিকালি কি হয় মই ভাবোঁ আৰু আজিকালি সেই মানে অৰুণ তুমি কি হ'ব বিচাৰা ছাৰ ডক্টৰ এনেকৈ ক'ব না ছাৰ মই অফিচাৰ হ'ম এনেকৈ কয় নহয় কিন্তু মোৰ মনত পৰা নাই যে আমাক ক্লাছত আকৌ এনেকুৱা ভোটা মনত নপৰে যে বিমল তুমি কি হ'ব বিচাৰা এম ল'ব লাগিব এতিয়া কোৱা এনেকৈ আমাক কোৱা নাই কিন্তু ছাৰে একদম অন্তৰৰ পৰা আমাক মানে ভাল হোৱাটো বিচাৰিছিলে আৰু এই বস্তুটো মই বুজি পাইছিলোঁ যে ছাৰে মানে আমাৰ দেউতাতকৈ ভাল মানে আমাক ভাল হোৱাটো বিচাৰে এই কিছুমান বস্তু আৰু ঘৰত আজিকালি আপুনি হেৰি কৰিব এই মোবাইল বোলা বস্তুটো এতিয়া চবেই জানে এইটো কথা মই ক'লে চবেই হয় এইটোতো কমন ডাইলগ দিছে বুলি ক'ব কিন্তু মোবাইলটো যে কিমান যে ক্ষতি কৰিছে সেইটো আপুনি ভাবিব নোৱাৰে এইটো মানে মানুহবিলাকক বোবা কৰি দিছে আপুনি মই সেইদিনা এজন বহুত ডাঙৰ এটা প্ৰাইভেট স্কুলৰ এজন হেৰি প্ৰিন্সিপালে এটা হেৰি দিছিলে মই দেখিছিলোঁ হেৰিত মানে এটা ভিডিঅ' তেওঁ সাংঘাতিক কথা কৈছে এইটো সহায় কৰা কিন্তু মানে তেখেতে একদম দুখেৰে কৈছে যে আপুনি চাব আজিকালি যিবিলাক অলপ মানে ধনী টাইপৰ ল'ৰা ছোৱালী তেওঁলোকৰ মাত নোলায় আজিকালি কিয় জানে মাত নোলায় মানে কিয় জানে তেওঁলোকে আজিকালি ল'ৰা ছোৱালীৰ লগত মানে খেলিবলৈ কথা শিকাবলৈ টাইম নাই মোবাইলটো দি দিব এনেকৈ চাই থাকিব মানে এইবিলাক বস্তুৰ পৰাই যদি তাৰপৰা যদি আৰম্ভ হয় আপুনি আৰু ল'ৰা ছোৱালী কি মানে হেৰি দিব গতিকে আমি আজিকালি যান্ত্ৰিক যিটো জ্ঞান এইটো আমি পিছত হ'লে ল'ব পাৰিব কিন্তু আচল যিটো আমি পৰম্পৰা যিটো আমাৰ যিটো হেৰি নৈতিক জ্ঞানবিলাক আমি কিন্তু পিছত এইটো ল'ব নোৱাৰে এইটো নোসোমায় আপুনি এটা মেট্ৰিকত 95% 100% পোৱা ল'ৰা ছোৱালীক মোবাইল যদি আপ টু ডেট লেভেল আপুনি যদি ক্লাছ 10 মেট্ৰিক পাছ কৰা ল'ৰাটো ক্লাছ 10ত হেৰি 95 পাইছে কিন্তু তাক মোবাইল দিয়া নাই কিন্তু সেই মোবাইলটো পিছতহে চলাব পাৰিব কিন্তু আপুনি যিটো এক্সপেক্ট কৰে আপুনি যিটো ভাবিছে এই জ্ঞানটো মই পিছতো দি দিম এইটো কিন্তু ইমান সহজত নোসোমায় গতিকে এইটো বস্তুটো চবচে ডাঙৰ এইবিলাক কিন্তু কথা চবেই জানে আপুনি কৈছে নেকি মই কিবা নতুন কথা কৈছোঁ মই একো নতুন কথা কোৱা নাই এইটো চবেই জানে কিন্তু এই বস্তুটো মানে আমি একচুৱেলি আমি প্ৰেক্টিকেল হ'ব পৰা নাই এইটোতো মানে নিচা লাগি গ'ল আৰু মোবাইলৰ নিচা আৰু সেইটো যিটো আপুনি ক'লে যে অথনি কৈছে আমি সৰু সুৰা কথাতে আমি মানে হতাশা হৈ যাওঁ সেইটো একেবাৰে হতাশা মানে চবেই মানে এটা নিজৰটোহে বেছি গুৰুত্ব দিয়ে মানে এতিয়া মা দেউতাকৰ কথাটো বহুত ওলাই যায় নতুন প্ৰজন্ম এতিয়া আমি কি যে হ'ব গৈ আছে ভাবিলে এটা ভয় লাগে যায় মানে এইটো বেছিকৈ ভাবাও হয় আমি এনেকৈ ভাবিও নালাগে কিন্তু এনেকুৱা এটা আমি ট্ৰেন্স দেখি আছোঁ গতিকে নতুন প্ৰজন্ম বা আমি যিখিনি বৰ্তমান যুগত আমি খুব সাৱধানকৈ যদি চলাই নিনিয়ে সমাজখন কিন্তু কোনোবা এটা জেগাত নহয় চবতে একেই সমস্যা এতিয়া ইয়াত নগৰত যিটো সমস্যা তাতেও এটা সমস্যা ড্ৰাগছৰ সমস্যা তাতে যিটো মোবাইলৰ কাৰণে যিটো সমস্যা হৈছে ইয়াতো সমস্যা হৈছে এইটো ইউনিভাৰ্চেল হৈ আছে বস্তুটো খুব ভাল লাগিলে ছাৰ আপোনাৰ বহুমূলীয়া পৰামৰ্শসমূহ আপোনাৰ দৃষ্টিকোণেৰে বৰ্তমান ছ'চাইটিৰ যিখিনি ব্যাধি আপুনি দেখিবলৈ পাইছে আৰু দৰ্শক ৰাইজ মই ক'বলৈ বিচাৰোঁ যে আজিলৈকে প্ৰায় 100ৰো অধিক শিক্ষাগুৰুসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ আৰু মেক্সিমাম গুণীজ্ঞানী ব্যক্তিৰ মুখত সেই একেটাই কথা মোবাইলটো এনেকুৱা এটা মাৰাত্মক মানে মাৰণাস্ত্ৰপাত আমি নিজৰ আত্মঘাতী বোমাৰ দৰে আমি নিজৰ পকেটত ৰাখিছোঁ যিটোক আমাকে ধ্বংস কৰি আছে যিটোৱে কিন্তু আমি ধৰিব পৰা নাই আৰু আপুনি ছাৰ এটা কথা ক'লে ল'ৰা ছোৱালীবিলাকে মাত নোলোৱা যে হৈছে মোৰ নিজৰ লগৰ ল'ৰা এটা ৰহা কলেজত সি বৰ্তমান লেকচাৰ মোৰ নিজৰ লগৰ ল'ৰা এটা বাইকৰ পিতেক হেৰি মোবাইল চাওঁতে তাৰ মাতেই নুফুটা হ'ল মানে কথা ক'ব নোৱাৰাই হ'ল মানে মোবাইলত খেলি থাকোঁ মানে সি কেনেকৈ কথা কয় কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে আৰু আজিকালি আপোনাৰ ল'ৰা ছোৱালীবিলাক আইতাকৰ লগত নাথাকে আমিতো আইতাৰ লগত থাকিছিলোঁ এইবিলাক বস্তু মানে শুনিছিলোঁ গাঁৱৰ একচুৱেলি সেইটোৱেই আচল জীৱন হয় এইবিলাক বস্তু আমি এতিয়া যদি আকৌ যদি নলওঁ কিন্তু সমাজখন যদি কিন্তু দিগদাৰ আছে কিন্তু হয় ছাৰ গতিকে ছাৰ আমি সজাগ হ'ব হ'ল আৰু সচেতন হ'ব হ'ল বিশেষকৈ প্ৰতিজন গাৰ্জেন প্ৰতিজন শিক্ষক বিশেষকৈ প্ৰতিজন নৱপ্ৰজন্মক সজাগ হ'বলৈ হ'ল এজন অফিচাৰে তেখেতৰ জীৱনৰ ইমানখিনি অধ্যয়ন তথা ফিল্ড ষ্টাডিটো তেখেতে এনিটাইম আমাৰ মানুহৰ লগতে মানুহৰ সমাজৰ মাজতেই ঘূৰি ফুৰে গতিকে তেখেতৰ বিভিন্ন চেমিনাৰ হয় বিভিন্ন মিটিঙত নানান উচ্চ পদস্থ ব্যক্তি যিহেতু তেখেত নিজে উচ্চ পদস্থ ব্যক্তি সেই উচ্চ পদস্থ ব্যক্তিসকলৰ যি মিটিং হয় সেই তাততো গভীৰ বিষয়ৰ ওপৰতে মিটিং হয় গতিকে সেই মিটিংসমূহ
মিটিংসমূহৰ ওপৰত তেখেতে যি অনুভৱ কৰিছে, সেই মিটিংসমূহ, সেই ডাঙৰ ডাঙৰ মানুহসমূহক লগ পাই আজিলৈকে তেখেতে যি জ্ঞান গৰিমা অৰ্জন কৰিছে তাৰে পৰা আমাক দুটামান পৰামৰ্শ দিছে। তাকে যদি আমি আঁকোৱালিব পাৰোঁ, জীৱন বাটত সুকলমে আগবাঢ়িব পাৰিম। আৰু যদি তাকে আমি অৱহেলা কৰোঁ, তেতিয়াহ'লে এজ ইউজুৱেল আজি যিটো জীৱন দশাত আছোঁ তেনেকেই থাকিম ছাৰ, নহয় জানো? গতিকে বহুত ধুনীয়া ধুনীয়া কথা কেইটামান কৈছে। সেই কথাকেইটাৰ ভিতৰত মোবাইলটোক বিশেষকৈ নৱপ্ৰজন্মই তুমি কি বিচৰা, আপুনি এটা কথা কৈছিলে, কি বিচৰা সেইটো ফাইনেল কৰা, পাবই। আৰু সেইটো তাৰ ছাৰাউণ্ডিংছৰ নলেজখিনিহে লোৱা, তাৰ বাদে বেলেগ চাৰ্চ কৰি লাভ নাই। যদি তুমি APSC হ'ব বিচাৰিছা, 24 ঘণ্টা APSC কাৰণেই দি দিয়া, তুমি যি বিচাৰা আৰু বোলে মই এই 5 ঘণ্টা APSC কাৰণে দিলোঁ আৰু বাকী 5 ঘণ্টা গান শুনো বা চিনেমাখন চাই ৰিলেক্স লওঁ, এইবিলাক মনোবৃত্তি পালন কৰিলে সেই চিনেমাখনে তোমাক সেই চিনেমা জগতলৈ আকৌ টানি নিয়ে, ডাইভাৰ্ট কৰি দিব। গতিকে যেতিয়ালৈকে ছাকচেছ হোৱা নাযায়, সেই এককেন্দ্ৰিকভাৱে ইউনিক মাইণ্ডেড হৈ পেলাই, ইউনিক মাইণ্ডছেট লৈ পেলাই অকল সেইটোতে চিন্তা কৰি থকাটোৱে ভাল। আৰু সেইটোৱে ডেফিনেটলি সত্য কথা। আৰু এটা ছাৰে কথা ক'লে যে ছাৰক সৰুতে নৈতিকতাৰ জ্ঞান দিছিলে, আৰু সেই নৈতিকতাৰ জ্ঞানৰ বল আছিল কাৰণে আজি ছাৰ এটা নিৰ্দিষ্ট আসনত অধিষ্ঠিত হৈছে। আৰু ছাৰে এইটো কথা কৈছে যে আপোনাৰ ল'ৰা ছোৱালীটোক সৰুতেই যদি নৈতিকতাৰ জ্ঞান নিদিয়ে, তেন্তে সি ডাঙৰ হৈ পেলাই লাগিলে মেট্ৰিক পাছ কৰি 95% বা 100% লৈ পেলাই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ নকৰক কিয়, তাক সেই বয়সত যিটো সৰুতেই দিব লাগিছিল, সেই বয়সত গৈ পেলাই নৈতিকতাৰ শিষ্টাচাৰ কেতিয়াও দিব নোৱাৰে, বহুত টান হ'ব। গতিকে সেই নৈতিকতাৰ জ্ঞানেৰে বিভূষিত কৰক, মুঠতে মানুহ বনাবলৈ। আজি ছাৰ এজন মানুহ আছিলে কাৰণে সেই মানুহজন গৈ পেলাই আজি এজন জনপ্ৰতিনিধি হিচাপে আমাৰ মাজত আছে। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ ল'ৰা ছোৱালীসমূহক প্ৰথমতে মানুহ হ'বলৈ শিকাওঁ, তাৰপিছত অট'মেটিকেলি জীৱনটো ছাৰ গতানুগতিকভাৱে, মই আজিলৈকে প্ৰায় 100ৰো অধিক সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ। তাৰোপৰি মই 100ৰো অধিক অট'বায়'গ্ৰাফি পঢ়িছোঁ। আৰু প্ৰতিজন ব্যক্তিৰ অট'বায়'গ্ৰাফিসমূহ পঢ়োঁতে মই এটাই কথা গম পাইছোঁ যে আমাৰ সেই মানুহজনৰ দ্বাৰা যিটো চমৎকাৰ হৈছে, সেই মানুহজনৰ দ্বাৰা যিটো মানে অদ্ভুত কৰ্মকাণ্ড হৈছে, সেইটো মানে জাষ্ট ফ্লেছ টাইপত আহে, মনলৈ এটা ফ্লেছ এটা আহে। যে নিউটনে কেতিয়াও সৰু পৰাই প্ৰিপেৰেশ্যন কৰা নাই যে মই থিয়ৰী অফ গ্ৰেভিটেশ্যন উলিয়ামগৈ বুলি। চাই আছিলে, ঘপককৈ আপেলটো সৰি পৰিলে, গতিকে ঘপককৈ স্বতঃস্ফূৰ্তভাৱে মনলৈ এটা ফ্লেছ এটা, জাষ্ট 1 ছেকেণ্ডৰ এটা ফ্লেছ আহিছিলে। ঠিক তেনেকৈ তেনেকুৱা এজন ইঞ্জিনিয়াৰিং আছিলে, তেতিয়া ইঞ্জিনিয়াৰিং আৱিষ্কাৰেই হোৱা নাই। এজন মানুহে মকৰা জালখন চাই থাকোঁতে তেখেতে সেই উৰণীয়া সেতুনো কেনেকৈ বনাব পাৰি, সেই মিস্ত্ৰী এটাই চাই আছিলে, আৰু তাৰ পৰা তেখেতে উৰণীয়া সেতু বনাই দিলে, মানে দলং তলত মানে পিলাৰ নাথাকে দলং বনাই দিলে। গতিকে এই বস্তুবিলাক জীৱনত কোন মুহূৰ্তত টাৰ্ণিং পইণ্ট হৈ যায় ক'ব নোৱাৰি। গতিকে আমি সদায় সষ্টম থাকিব লাগিব। এতিয়া মোৰ ভৰি দুখন নাই, কিন্তু এইপিনৰ পৰা যদি বাঘ এটাই মোক দৌৰাই আহে, মই নিজকে 2 ছেকেণ্ডৰ কাৰণে বেছিকৈ ছাৰ্ভাইভ কৰিবৰ কাৰণে দৌৰিলে কমচে কম মই 2 ছেকেণ্ডৰ কাৰণেও বচাব পাৰিম। গতিকে নিজকে সদায় সষ্টম কৰি ৰাখিব লাগিব, আৰু নিজকে সষ্টম কৰি ৰাখিবলৈ হ'লে সৰুৰে পৰা নৈতিকতাৰ জ্ঞান তথা আধ্যাত্মিকতাৰ জ্ঞান ল'ব লাগিব। আৰু সেই জ্ঞানসমূহে পৰিপুষ্ট হ'লে ছাৰ নিজকে শক্তিশালী মনোবৃত্তিৰে গৈ পেলাই আৰু ভৱিষ্যতলৈ গৈ পেলাই ছাৰে যেনেকৈ সৎসংগৰ সান্নিধ্যত পৰি পেলাই আজি অফিচাৰ ৰেংকলৈকেও যাব পাৰিলে এখন পিছপৰা অঞ্চলৰ পৰা আহি, ঠিক তেনেকৈ আমাৰ এই অঞ্চলৰ পৰাও তেনেকুৱা নিশ্চয় ওলাব বুলি আশা কৰি, যিহেতু সময়ৰ এটা সীমা থাকে, দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা তথা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। হয়, আজি তেখেত সুমন দাস জ্ঞান বাৰ্তা চেনেলৰ পৰা মোৰ তাতে আহিছে। আকস্মিকভাৱে আহিলে তেখেতে। একচুৱেলি মই তেখেতক অলপ ৰাতিপুৱাৰ পৰা সময় দিব পৰা নাই, অলপ তেখেতে মোক বাট চাব লগা হৈছে। ঠিক মই সেইদৰে মই সময়মতে তেখেতক লগ পালোঁ। এতিয়া ভাল লাগিছে। তেওঁ মোক ক'লে যে তেওঁ একচুৱেলি কি কৰি আছে, জ্ঞান বাৰ্তা কি কৰিছে। তেওঁ যিটো ক'লে যে বিভিন্ন কিছুমান মানে গুণী জ্ঞানী ব্যক্তি, উচ্চপদস্থ ব্যক্তিবিলাকৰ লগত কথা পাতি সমাজৰ লগত এইটো মানে দি পেলাই কিছু যদি সমাজৰ উন্নতি বা লাভালাভ হোৱাটো তেখেতে কিবা আশা কৰি তেওঁ কাম কৰি আছে। এইটো অতি ভাল লাগিছে। আজিকালি মই ভাবোঁ যে জ্ঞানৰ এইটো বাৰ্তাটো আমি দিব লাগে। যদিও আমি আজিকালি মানে আধুনিক যুগত আছোঁ, আমাৰ হাতত যথেষ্টখিনি সুবিধা আছে জ্ঞান অৰ্জন কৰাৰ কাৰণে, তথাপি আমি সেই মাধ্যমেৰে আমিও এইটো যাতে আকৌ বিভিন্ন ধৰণৰ আমি আকৌ আগুৱাই লৈ যাব। তেখেতে সেইদৰে তেখেতেও নিজৰ এটা পদক্ষেপ লৈছে, সেইটো মই দেখিলোঁ। গতিকে ইয়াত সমাজত কিছু যদি লাভালাভ হয়, মই তাকে কামনা কৰিছোঁ। আৰু তেখেতে আৰু আগন্তুক দিনবোৰত তেনেকৈ ভাল ব্যক্তি, যথেষ্ট ভাল মানুহ সমাজত বহুত ধৰণৰ ভাল মানুহ আছে। আমি সেইখিনি উলিয়াই পেলাই একচুৱেলি আমি সমাজৰ আগত নিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। একচুৱেলি জ্ঞানী মানুহ আমাৰ তাত বহুত আছে,
আৰু এই জ্ঞানী মানুহ থকাৰ কাৰণে এইখিনি সমাজখন ভৰ্তি আছে এনেকুৱা নহয় যে সমাজখন পূৰা বেয়া হৈছে এইটো নহয় আৰু আমি সমাজখন ঠিকমতে নিবৰ কাৰণে আৰু ভাল মানুহক আমি বিচাৰিব লাগিব গতিকে সেই জ্ঞানখিনি চবেই পাওক চবেই হেৰি কৰক শ্বেয়াৰ কৰক চবেই নিজৰ পৰ্যায়ত চবেই নিজে হেৰি আছে গতিকে সেই হেৰিতে মাধ্যমেৰে জ্ঞান বাৰ্তা মাধ্যমেৰে চবেই সমাজত কিবা এটা লাভালাভ হওক এইটো মই কামনা কৰিছোঁ আৰু তেখেতে মোৰ তাতে আহি মোৰ পৰা এইখিনি কিছুমান মোৰ পৰা জানি লোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ আৰু কিছুমান যদি ভুল হৈছে এই ভুলখিনি যাতে আপোনালোকে এৰি পেলাই ভালখিনি লয় আৰু